চতুৰ্থ সমস্যা হ'ল সীমান্তৰ দুয়োপাৰে থকা সংখ্যালঘুসকলৰ নিৰাপত্তাৰ সমস্যা। অৰ্থাৎ দেশ বিভাজনৰ পিছত ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰা হ'ল। এটা ভাগ আছিল পাকিস্তান আৰু আনটো ভাগ আমাৰ ভাৰতবৰ্ষ। এতিয়া দুখন নতুন দেশ সৃষ্টি হোৱাৰ লগে লগে সেই দুখন দেশৰ মাজত সীমান্তৰো সৃষ্টি হ'ব। সীমান্ত মানে বৰ্ডাৰৰ সৃষ্টি হ'ব। আৰু এই পাকিস্তানৰ ফালে থকা যিটো সীমান্তৱৰ্তী অঞ্চল, সেই তাত কিছুমান সংখ্যালঘু আছিল তাত, হিন্দু ধৰ্মৰ আৰু শিখ ধৰ্মৰ সংখ্যালঘুসকল। ঠিক তেনেদৰে ভাৰতৰ পিনেও মুছলমান সংখ্যালঘুসকল আছিল আৰু তেওঁলোকে দেশ বিভাজনৰ লগে লগে এটা নিৰাপত্তাজনিত সমস্যাত ভুগিছিল। স্বাধীনতাৰ ঠিক পিছতেই পাকিস্তানত থকা লক্ষ মানে লাখ লাখ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকৰ লগতেই ভাৰতৰ পঞ্জাৱ, বংগদেশ আৰু দিল্লীৰ কাষৰীয়া অঞ্চলবোৰত থকা মুছলমানসকলে নিজৰ স্থানতেই, নিজৰ জন্মস্থানতেই ফান্দত পৰা যেন অনুভৱ কৰিছিল। মানে পাকিস্তানতো যিবোৰ সংখ্যালঘু আছিল তেওঁলোকেও নিৰাপত্তাহীনতাত ভুগিছিল। ঠিক তেনেদৰে ভাৰতত থকা সংখ্যালঘুসকলেও নিৰাপত্তাহীনতাত ভুগিছিল। মানে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল। তেওঁলোকে ভাবিবলৈ বাধ্য হৈছিল যে ককা আজোককাৰ দিনৰ পৰা বসবাস কৰি থকা ঠাইতে তেওঁলোক বিদেশী হৈ পৰিল আৰু তেওঁলোকক সকলোৱে সন্দেহৰ চকুৰে চাইছিল। আৰু এই ধৰ্মীয় সংখ্যালঘুসকলক সকলোৱে আক্ৰমণৰ সহজ লক্ষ্য কৰি তোলে। যিহেতু ধৰ্মৰ নামত, ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদায় আনটো সম্প্ৰদায়ৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই আছিল। সেইকাৰণে সংখ্যালঘুসকলৰ প্ৰাণৰ প্ৰতি এটা ডাঙৰ ভাবুকিৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে পলাই যোৱাৰ বাহিৰে আৰু কোনো উপায় নাছিল তেওঁলোকৰ। গতিকে এনেকুৱা ধৰণৰ সমস্যাত আমাৰ ভাৰতবৰ্ষ ভুগিছিল আৰু এনেকুৱা ধৰণৰ সমস্যাৰ পৰা আমাৰ ভাৰতবৰ্ষ এতিয়া বৰ্তমান পৰ্যায়ত পাইছেহি। গতিকে আমি যদি চিন্তা কৰিবলৈ যাওঁ, এইটো বৰ এটা যন্ত্ৰণাদায়ক এটা ঘটনা আছিল, হয়নে? দেশৰ বিভাজনৰ পৰিণামসমূহ। এতিয়া আমাৰ দেশ যেতিয়া 1947 চনৰ 15 আগষ্টত বিভাজন হ'ল দুখন দেশত, এই বিভাজনৰ ফলস্বৰূপে আমি কেনেকুৱা ধৰণৰ পৰিণাম দেখা পালোঁ, কেনেকুৱা ধৰণৰ কনচিকুৱেঞ্চেছ আমি দেখিবলৈ পাইছোঁ কোৱাচোন? যেতিয়া দেশ দুখন সৃষ্টি কৰা হ'ল, যেতিয়া গঠন কৰা হ'ল, তেতিয়া লাখ লাখ মানুহ এখন দেশৰ পৰা আন দেশলৈ প্ৰব্ৰজন হ'বলৈ ধৰিলে, মানে স্থানান্তৰ হ'বলৈ ধৰিলে। কাৰণ তেওঁলোকৰ নিজৰ জীৱনৰ ভাবুকি আহি গৈছে এতিয়া। কাৰণ ব্ৰিটিছে যিবোৰ ধৰ্মীয় সংঘাতৰ সৃষ্টি কৰি থৈ গৈছিল, এতিয়া গোটেইখিনি প্ৰকাশ পাইছে। এতিয়া লাখ লাখ মানুহবোৰে অতি আকস্মিকভাৱে, অতি হঠাতে, তেওঁলোকে অতি অপৰিকল্পিতভাৱে এখন দেশৰ পৰা আন এখন ঠাইলৈ, তেওঁলোকে আন এখন দেশলৈ স্থানান্তৰ হ'বলগীয়া হৈছিল। আৰু সেইকাৰণে গোটেই পৃথিৱীৰ ইতিহাসত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল। আৰু সেইকাৰণে এই ঘটনাক আমাৰ 1947 চনত এটা ডাঙৰ এটা ইভেণ্ট, ডাঙৰ এটা অতি ভয়ানক দিনৰ হিচাপে আমাক মনত ৰখা হয়। হয়নে? এতিয়া লাখ লাখ মানুহ যেতিয়া এখন ঠাইৰ পৰা, এখন দেশৰ পৰা আন এখন ঠাইলৈ যায়, তেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আহি পৰিবই। ধৰ্মৰ নামত চলা নৃশংস অত্যাচাৰ, হত্যা, হিংসাই একদম চৰম পৰ্যায়ত উপনীত হৈছিল। ধৰ্মৰ গইনা লৈ এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰিছিল। আনকি তোমাৰ যিবোৰ কলিকতা আছিল, কলিকতা অঞ্চলবোৰৰ কলিকতাত আৰু তোমাৰ বংগদেশৰ বিভিন্ন অঞ্চলত বা লাহোৰ, অমৃতসৰ, পঞ্জাৱৰ অমৃতসৰ, এইবোৰ অঞ্চলত কি হৈছিলে, কিছুমান সাম্প্ৰদায়িক মণ্ডলৰ গঠন হৈছিল। সাম্প্ৰদায়িক মণ্ডল মানে কিছুমান হিন্দুৰ মণ্ডল, কিছুমান মুছলমানৰ এটা সাম্প্ৰদায়িক মণ্ডল গঠন হৈছিল, হয়নে? কিছুমান শিখৰ সাম্প্ৰদায়িক মণ্ডল এটা গঠন হৈছিল আৰু হিন্দুৱে মুছলমান অধিকৃত অঞ্চলত যাবলৈ বন্ধ কৰি দিছিল। মানে আহা যাহ বন্ধ হৈ গৈছিল। মানে এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ ওচৰে পাজৰে যাবলৈ বন্ধ কৰা হৈ গৈছিল। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠা দেখা গৈছিল সেই সময়ত। গতিকে কিমান ভয়ানক হ'ব পাৰে সেই সময়ত কোৱাচোন তোমালোকে? দ্বিতীয়তে ধৰ্মীয় সংঘাত আছেই। তেওঁলোকৰ মাজত ধৰ্মীয় সংঘাতৰ ফলতে সাম্প্ৰদায়িক সংমণ্ডল বা মণ্ডলৰ গঠন হৈ লৈছিল, সাম্প্ৰদায়িক মণ্ডল গঢ় লৈ উঠিছিল। তোমালোকে মনত থ'বা দেই, সাম্প্ৰদায়িক মণ্ডল, কমিউনেল ডিভিজন বুলি কয় ইয়াক।
সাম্প্ৰদায়িক মণ্ডলৰ গঠন হৈছিল। তো এনেকুৱা মণ্ডলৰ বাবে, এনেকুৱা মণ্ডল বা এনেকুৱা ধৰণৰ ঘটনাৰ বাবে ধৰ্মীয় সংঘাত আৰু বেছি বৃদ্ধি পাইছিল, হয়নে? দ্বিতীয়তে, যেতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান যেতিয়া সৃষ্টি হ'ল, নতুন দেশ হিচাপে গঠন কৰা হ'ল, এপিনে ইণ্ডিয়া এপিনে পাকিস্তান, তো ইণ্ডিয়াৰ পৰা মুছলমানসকল পাকিস্তানলৈ যাব ধৰিলে মুছলিম লীগে ডিমাণ্ড কৰাৰ ধৰণে, আৰু তেনেকৈ পাকিস্তানৰ পৰা হিন্দু শিখসকল ইণ্ডিয়ালৈ আহিবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈ আহোঁতে কি হয়, পাকিস্তানৰ পৰা যিমান হিন্দু বা শিখ ধৰ্মাৱলম্বী লোকসকল ভাৰতলৈ আহিছিল, তেওঁলোকৰ কিন্তু ভাৰতবৰ্ষত কোনো সম্পত্তি নাছিল, তেওঁলোকৰ মাটি বাৰী নাছিল। তেওঁলোকৰ গোটেই মাটি বাৰী ক'ত আছিল? পাকিস্তানতে আছিল। কিন্তু পাকিস্তানৰ নিজৰ সম্পত্তি, সা সম্পত্তি, ঘৰ বাৰী এৰি থৈ তেওঁলোকে নিজৰ জীৱনৰ বাবে তেওঁলোকে নিজৰ প্ৰাণ বচাবৰ কাৰণে ভাৰতলৈ আহিব লগা হৈছিল। আৰু ভাৰতত তেওঁলোকৰ কোনো নিজৰ সম্পত্তি, নিজৰ মাটি বাৰী নথকাত তেওঁলোকে ৰিফিউজি কেম্পত থাকিবলৈ ল'লে, ৰিফিউজি কেম্পত থাকিবলগীয়া হৈছিল। আৰু এই ৰিফিউজি কেম্পৰ দায়িত্ব কোনে ল'ব? ভাৰত চৰকাৰে ল'ব। গতিকে ভাৰত চৰকাৰে এই ৰিফিউজি কেম্পবোৰত যিমান খৰচ হৈছিল, সেই খৰচে আমাৰ ওপৰত থকা আৰ্থিক বোজা আৰু বেছি কৰি দিছিল। মানে আমাৰ ওপৰত আৰু বেছি আৰ্থিক বোজা পৰি গৈছিল, হয়নে? লগতে ধৰ্মীয় সংঘাতৰ বাবে মানুহৰ মাজত সামাজিক বিভাজন আহি গ'ল। হিন্দু মুছলিম এইবোৰ এনেকুৱা ধৰণৰ আমি এতিয়া কথা শুনিবলৈ পাওঁ, হয়নে? গতিকে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত সামাজিক বিভাজন আহি গ'ল সমাজত। এতিয়া সেইবোৰ খুবেই কম। এতিয়া ধৰ্মীয় সংঘাত বুলি ক'লে খুবেই কম আছে এতিয়া, হয়নে? গতিকে এনেবোৰ সমস্যা আমি সন্মুখীন হৈছিলোঁ সেই সময়ত। গতিকে আমাৰ দেশৰ বিভাজন এটা যন্ত্ৰণাদায়ক এটা পৰিস্থিতি আছিল। দেখিছানে কেনেকৈ গৈছে? এতিয়া তোমালোকে ক'ব পাৰা যে ভাৰতৰ আৰু পাকিস্তানৰ সৃষ্টি হোৱাৰ লগে লগে কেৱল মাটিৰ ভাগ বতৰা হোৱা নাছিল, বৰঞ্চ হৃদয়ৰ বিভাজন হৈছিল। যিসকল লোকে লগে ভাগে তেওঁলোকে একে ঠাইতে বসবাস কৰিছিল, সেইসকল লোকেই ধৰ্ম নামত ইটোৱে আনটোৰ শত্ৰু হৈ গৈছিল। গতিকে ই মাটিৰ বিভাজন নাছিল, ই আছিল হৃদয়ৰ বিভাজন। ভাৰত পাকিস্তানৰ কবি সাহিত্যিকসকলে এই ঘটনাক হৃদয়ৰ বিভাজন বুলি কয়। আৰু তোমালোকে জানি আচৰিত হ'বা যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত বিভিন্ন দেশৰ ৰাজনৈতিক বা প্ৰশাসনিক গোট বিভাজন হৈছিল, হয়, কিন্তু ইয়াৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ আৰ্থিক সম্পদৰ লগতে চকী, মেজ, কাগজ, কলম, কাঁহী বাতি সকলো ভাগ বতৰা হৈছিল। ৰেলৰ কৰ্মচাৰীসকলকো ভাগ বতৰা কৰি লৈছিল, এভাগ তোমাৰ এভাগ মোৰ, এনেকুৱা হিচাপত। আৰু এটা আনুমানিক হিচাপ অনুসৰি প্ৰায় 80 লাখ লোকে সুৰক্ষিত ঘৰ বিচাৰি সীমান্ত অতিক্ৰম কৰিছিল, সীমান্ত পাৰ হৈছিল। 80 লাখ লোকে বৰ্ডাৰ পাৰ হৈছিল। আৰু প্ৰায় এনেকুৱা ধৰণৰ কাৰ্যত প্ৰায় 5 লাখৰ পৰা 10 লাখ পৰ্যন্ত লোকে প্ৰাণ হেৰুৱাইছিল। সেইকাৰণে মহাত্মা গান্ধীয়ে সদায় হিন্দু মুছলমান ঐক্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল। তেখেতে কলিকতাত সেই সময়ত কলিকতাত ডাঙৰ এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মণ্ডল গঠন হৈছিল। বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মণ্ডল হৈছে। এই মণ্ডলবোৰৰ মাজত কাজিয়া হৈছিল ইটো আনটোৰ লগত। তেতিয়া মহাত্মা গান্ধী গৈ কলিকতাত উপস্থিত হ'ল, আৰু তেখেতৰ উপস্থিতিৰে কলিকতাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ বহু পৰিমাণে ঠাণ্ডা হয়। কিন্তু গান্ধীজীয়ে এনেকুৱা কাৰ্য সকলোৱে ভাল পোৱা নাছিল। বিশেষকৈ হিন্দু ধৰ্ম আৰু মুছলমানৰ গোটেই সম্প্ৰদায়ৰ হিন্দু বা মুছলমানৰ সম্প্ৰদায়ৰ চৰমপন্থীসকলে আৰু ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰাসকলে গান্ধীজীৰ কাম কাজত ভাল পোৱা নাছিল। সেইকাৰণে 1948 চনত ভাৰতবৰ্ষৰ জাতিৰ পিতা গান্ধীজীক হত্যা কৰা হৈছিল। কোনে কৰিছিল? নাথুৰাম গডছে। আৰু এনেকৈয়ে আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু স্বাধীনতা লাভ কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত বহুতো সমস্যা দেখা দিছিল, আৰু সমস্যা আহিবই। চাওচোন আৰু কি সমস্যা আছে। এতিয়া আহিলে আমাৰ মূল বিষয়লৈ। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট বিষয় আমাৰ এই চেপ্টাৰৰ। ভালদৰে মন দি শুনিবা। এতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতো কিছুমান আমাৰ সমস্যা থাকি গৈছিল, আৰু সেই সমস্যা হৈছে আমাৰ এটা ডাঙৰ সমস্যা হৈছিল দেশীয় ৰাজ্যৰ চামিলকৰণৰ সমস্যা।
দেশীয় ৰাজ্যৰ চামিলকৰণৰ সমস্যা। এটা দেশীয় ৰাজ্য মানে কি? তোমালোকে এই মেপখনলৈ চোৱা। এই মেপখনত তোমালোকে দেখিবা কিছুমান ৰঙা অংশত কিছুমান ৰঙা ৰং দিয়া আছে আৰু কিছুমান হালধীয়া ৰং আছে, হয়নে? এতিয়া যিমান ৰঙা ৰং আছে সেই ৰঙা ৰংবোৰ কি হয়? ব্ৰিটিছ ভাৰত প্ৰদেশ, মানে ব্ৰিটিছৰ এইবোৰ প্ৰদেশ আছিল। এইবোৰ অঞ্চলত ব্ৰিটিছে ডাইৰেক্টলি ইয়াত কি কৰিছিলে? শাসন কৰিছিল, হয়নে? বিহাৰ, বেংগল এইবোৰত ব্ৰিটিছে ডাইৰেক্টলি শাসন কৰিছিল। ইয়াত ব্ৰিটিছে ডাইৰেক্ট নিয়ন্ত্ৰণ কৰিছিল, ইয়াত প্ৰত্যক্ষ নিয়ন্ত্ৰণ কৰিছিল ইয়াত। আৰু কিছুমান ৰাজ্য এনেকুৱা আছিল যিবোৰত ৰজাই শাসন কৰিছিল, কিন্তু সেই ৰজাবোৰে ব্ৰিটিছক কিন্তু কৰ দিব লগা আছিল। অৰ্থাৎ ৰজাই ব্ৰিটিছৰ মতেহে কাম কৰিব। ৰজাই ব্ৰিটিছক এটা কৰ দিব, এটা পইচা দিব বছৰত, আৰু সেই পইচাৰ বদলি ব্ৰিটিছে কি কৰিব? ব্ৰিটিছে নিজৰ অফিচাৰ আৰু নিজৰ আৰ্মি তেওঁলোকৰ ৰাজ্যত ষ্টেচন কৰি ৰাখিব, তেওঁলোকৰ ৰাজ্যত ৰাখিব, যাতে তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰে। মানে ৰজাই শাসন কৰিব, হয়, কিন্তু ৰজাই ইংলেণ্ডৰ ৰজা বা ৰাণীৰ তলতীয়া ৰজা হৈহে থাকিব তেওঁ। মানে ব্ৰিটিছৰ অধীনত থাকিব, কিন্তু ব্ৰিটিছে ডাইৰেক্টলি কণ্ট্ৰল নকৰিব, তেওঁলোকক ইনডাইৰেক্টলি কণ্ট্ৰল কৰি থাকিব। বুজিলা? মানে ব্ৰিটিছে দেশীয় ৰাজ্যবোৰক ৰজাবোৰকে শাসন কৰিব দিছিল, কিন্তু ৰজাক কিন্তু তেওঁলোকে পুতলা নিচিনাকৈ নচুৱাই ৰাখিছিল। মানে ৰজাই ব্ৰিটিছৰ মতেহে শাসন কৰিছিল তাত। বুজিলা? এতিয়া আমি দেখিলোঁ যে আমাৰ ইংৰাজৰ শাসনাধীন সময়ত, ইংৰাজে শাসন কৰি থকা সময়ত ভাৰতবৰ্ষত দুই ধৰণৰ ৰাজ্য আছিল। এটা আছিল ব্ৰিটিছ ভাৰত প্ৰদেশ, আনটো আছিল দেশীয় ৰাজ্য। এটা ব্ৰিটিছ ভাৰত প্ৰদেশত ব্ৰিটিছে ডাইৰেক্টলি তেওঁলোকে নিজৰ অধীনত ৰাখিছিল, নিজে তেওঁলোকে শাসন কৰিছিল। আৰু দেশীয় ৰাজ্যবোৰত কি কৰিছিল? ৰজাই শাসন কৰিছিল, কিন্তু ৰজাই ব্ৰিটিছৰ ছাৰ্ভেণ্ট হৈ, ব্ৰিটিছৰ দাস হৈহে তাত শাসন কাৰ্য চলাইছিল তেওঁলোকে। আৰু ব্ৰিটিছক তেওঁলোকে বছৰে বছৰে কিছুমান টকা দিছিল, তেওঁলোকে মানে কৰ দিছিল, টেক্স দিছিল। আৰু সেই টেক্সৰ বদলি কি কৰিব লগা আছিল? সেই টেক্সৰ বদলি ব্ৰিটিছে তেওঁলোকক ব্ৰিটিছে তেওঁলোকৰ ৰাজ্যত অফিচাৰ ৰাখিছিল, লগতে আৰ্মিও ৰাখিছিল তাত। বুজিলা? গতিকে আমাৰ ভাৰতবৰ্ষখন সেই সময়ত দুই ধৰণৰ ৰাজ্যৰে ভৰ্তি হৈ আছিল। এটা আছিল ব্ৰিটিছ ভাৰত প্ৰদেশ, আনটো আছিল দেশীয় ৰাজ্য। আৰু দেশীয় ৰাজ্যৰ সংখ্যা কিমান আছিল তোমালোকে গম পোৱা নে? দেশীয় ৰাজ্যৰ সংখ্যা আছিল 565খন, 565খন আছিল। ইমান ৰাজ্য আছিল। এই সৰু সৰু দেখিছানে? এই সৰু সৰু দেশীয় ৰাজ্যবোৰত ৰজাবোৰে শাসন কৰিছিল, আৰু যিবোৰ হালধীয়া অংশ আছে তাত ব্ৰিটিছে ডাইৰেক্টলি কণ্ট্ৰল কৰিছিল, ডাইৰেক্টলি শাসন কৰিছিল তাত। এতিয়া সমস্যাটো আৰু ডাঙৰ হ'ব দিয়া, চাবাচোন। যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষখন 200 বছৰ শাসন কৰি যেতিয়া তেওঁলোকৰ শাসনকাল অন্ত পৰিল, তেতিয়া ব্ৰিটিছে যোৱাৰ আগতে এটা আইন বনালে, 1947 চনৰ ভাৰতৰ স্বাধীনতা আইন, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট বুলি কোৱা হয়, 1947। এই আইন মতে তেওঁলোকে কি কৰিলে? তেওঁলোকে দেশীয় ৰাজ্যবোৰক ক'লে, এই ৰঙা ৰঙা থকা ৰাজ্যবোৰক ক'লে যে তোমালোকে যদি বিচৰা, তোমালোকে আইনগতভাৱে তোমালোকে ভাৰতৰ অধীন হ'ব বিচাৰা, ভাৰতৰ অধীন হ'ব পাৰিবা, ভাৰতৰ লগত চামিল হ'ব পাৰিবা, নাইবা যদি তোমালোকে ইচ্ছা কৰা পাকিস্তানৰ লগতো তোমালোকে চামিল হ'ব পাৰিবা। আৰু এটা অপশ্যন আছে তোমালোকৰ লগত, তোমালোকে যদি ভাবা মই পাকিস্তানৰ লগতো জইন নকৰোঁ বা ইণ্ডিয়াৰ লগতো জইন নকৰোঁ, মই স্বাধীন হৈ থাকিম, তেতিয়াও তোমালোকে পাৰিবা। লৰ্ড মাউণ্টবেটেনে দেশীয় ৰাজ্যবোৰক এই অপশ্যন দিলে, এই 3টা অপশ্যন দিলে। কি কি অপশ্যন আছিলে? ভাৰতক জইন কৰা, ইণ্ডিয়াক জইন কৰা, নাইবা পাকিস্তানক জইন কৰা, নাইবা স্বাধীন হৈ থাকা, ইণ্ডিপেণ্ডেণ্ট হৈ থাকা, স্বাধীন। 3টা অপশ্যন আছে। এতিয়া মই যদি ৰজা হওঁ, মই কি অপশ্যন চুজ কৰিম জানা? তোমালোকক যদি মই ৰজা বনাই দিওঁ, তোমালোকে কি অপশ্যন চুজ কৰিবা? তোমালোকে ইণ্ডিয়াৰ তলত থাকিব বিচাৰিবানে, নে পাকিস্তানৰ তলত থাকিব বিচাৰিবা, নে স্বাধীন হৈ থাকিব বিচাৰা? ৰজাৰ এটা চিন্তা আছে যে ৰজাই কেতিয়াও নিজৰ ক্ষমতা বেলেগক দিব নিবিচাৰে। ৰজাই সকলো ধৰণৰ ক্ষমতা নিজৰ হাতত ৰাখিব বিচাৰে। আৰু এই দেশীয় ৰাজ্যৰ ৰজাবোৰেও ঠিক একেধৰণে কাম কৰিছিল। তেওঁলোকেও ভাৰতক বা পাকিস্তানক জইন কৰিব বিচৰা নাছিল, তেওঁলোকে চামিল হ'ব বিচৰা নাছিল, তেওঁলোকে স্বাধীন হৈ থাকিব বিচাৰিছিল। তেওঁলোকে স্বাধীনভাৱে তেওঁলোকে থাকিব বিচাৰিছিল। তেওঁলোকে ৰজাৰ শাসন কৰি থাকিবলৈ বিচাৰিছিল। আগত ব্ৰিটিছৰ কণ্ট্ৰলত আছিল, এতিয়া আমি স্বাধীন হ'ম, এনেকুৱা ধৰণৰ চিন্তাধাৰা তেওঁলোকে ৰাখিছিল। আৰু তেওঁলোকে
জনসাধাৰণক কেতিয়াও পাৱাৰ দিম বুলি কেতিয়াও ভবা নাছিল, কেতিয়াও নিদিয়েও সিহঁতি। ৰাইজৰ শাসন তেওঁলোকে কেতিয়াও নামানে। যদি ৰাইজে যদি নিজে নিৰ্বাচন কৰি চৰকাৰ বনাই দিয়ে তো সেই তাত ৰজাই নাথাকিবচোন। গতিকে সেইকাৰণে ৰজাই কেতিয়াও ৰাইজক কোনো ধৰণৰ ক্ষমতা নিদিয়ে, ৰাইজক নিজৰ তলতীয়া কৰি ৰাখে। বুজিলা? তো সেইকাৰণে দেশীয় ৰাজ্য 565খনৰ দেশীয় ৰাজ্যই কি কৰিলে, সকলোৱে নহয়, তোমাৰ প্ৰায়ভাগে কি কৰে, প্ৰায়ভাগে ভাৰতত জইন কৰে। চাওঁচোন আমি কেনেকৈ হয় চামিলকৰণৰ সমস্যা, কি কি সমস্যা আমাৰ ভাৰতবৰ্ষৰ চৰকাৰে সেই সময়ত কেনেদৰে ইয়াক টেকেল কৰে চাওঁচোন। এতিয়া দেশীয় ৰাজ্যবোৰে আমি গম পালোঁ যে তেওঁলোকে স্বাধীন হ'ব বিচাৰিছিল, হয়নে? কিছুমান দেশীয় ৰাজ্য আছিল, যেনে ট্ৰেভেনকৰ, কেৰেলা পিনে আছে, হায়দৰাবাদৰ নিজাম, তেনেকৈ আমাৰ জুনাগড় আছে, জুনাগড় গুজৰাটৰ, তেনেকৈ হায়দৰাবাদৰ নিজাম ক'লোৱেই মই, কাশ্মীৰ আছে। সেইবোৰে কি কৰিছে, সেইবোৰ দেশীয় ৰাজ্য কি কৰিছিলে, ভাৰতৰ লগত জইন হ'ব বিচৰা নাছিল, ভাৰতৰ লগত সংযোগ হ'ব বিচৰা নাছিল, চামিল হ'ব বিচৰা নাছিল। এতিয়া আমি গম পালোঁ যে আমাৰ ভাৰতবৰ্ষই স্বাধীন লাভ কৰাৰ সময়তে ব্ৰিটিছে দেশীয় ৰাজ্যৰ ওপৰত নিজৰ কণ্ট্ৰলটো হেৰুৱালে। তেওঁলোকে ক'লে যে আজিৰ পৰা মই তোমালোকক কণ্ট্ৰল নকৰোঁ, আগত মই কণ্ট্ৰল কৰিছিলোঁ তোমালোকক, এতিয়াৰ পৰা মই কণ্ট্ৰল নকৰোঁ, এতিয়া তোমালোকক এটা মই সুবিধা দিছোঁ, তোমালোকে যদি বিচৰা নিজৰ ইচ্ছা অনুসৰি তোমালোকে ভাৰত বা পাকিস্তানত চামিল হ'ব পাৰা তোমালোকে, আৰু যদি তোমালোকে ইচ্ছা কৰা তোমালোকে স্বাধীন হৈ থাকিব পাৰা। এনেকুৱা ধৰণৰ চইচ দিলে, এনেকুৱা ধৰণৰ অপশ্যন দিলে, ইয়াৰ কোনে লাভ নুঠাব কোৱাচোন? সকলোৱে লাভ উঠাব বিচাৰিব। এতিয়া ট্ৰেভেনকৰ, হায়দৰাবাদৰ নিজাম, জুনাগড়, জম্মু কাশ্মীৰৰ ৰজাবোৰেও সেই অপশ্যনকেইটাৰ সম্পূৰ্ণ লাভ উঠাব বিচাৰিব। এতিয়া আমি গম পালোঁ যে ভাৰতবৰ্ষখন আমি দুটা ভাগত ভাগ কৰিলোঁ অলৰেডি। এতিয়া যদি দেশীয় ৰাজ্যবোৰে যদি সকলোৱে যদি স্বাধীন হৈ থাকিব বিচাৰিব, তেতিয়াহ'লে ভাৰতবৰ্ষ এক হৈ থাকিবনে? ভাৰতবৰ্ষখন টুকুৰা টুকুৰা হৈ থাকিব, হয়নে? চাবা, ইয়াত থকা সকলো যদি দেশৰ ৰাজ্য যদি নিজে স্বাধীন হৈ থাকে, আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা দেখিলেহেঁতেন কোৱাচোন? ডট 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 দেখি থাকিলেহেঁতেন ন, দেখিলোহেঁতেন আমি, হয়নে? এই দেশীয় ৰাজ্যবোৰে সকলোৱে যদি কয় আমি ভাৰতবৰ্ষৰ লগত নাথাকোঁ, আমি ছেপাৰেট হৈ থাকিম, পৃথক ৰাষ্ট্ৰ বনাম, আমি পৃথক দেশ বনাম, তেতিয়া আমাৰ ভাৰতৰ মেপ এনেকুৱা নহ'লহেঁতেন, আজি ইমান ধুনীয়া নহ'লহেঁতেন আমাৰ ভাৰতৰ মেপ, হয়নে? সেইকাৰণে ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষখন এৰি যোৱাৰ আগতে আমাৰ লগত এটা টাইম বম দি থৈ গৈছিল, আৰু সেই বমটো ফুটিবই যদি আমি ভালদৰে হেণ্ডেল নকৰোঁ, ভালদৰে আমি ডিফিউজ নকৰোঁ। এতিয়া সেই বমটো আমি ডিফিউজ কৰিব লাগিব। এতিয়া কেনেকৈ কৰিম? চৰ্দাৰ বল্লভভাই পেটেলে উত্তৰ দিব তোমালোকৰ দেই, এই প্ৰশ্নৰ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেলে দিব, ঠিক আছে? এতিয়া এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ ভাৰত চৰকাৰে কি কৰিব? এতিয়া কিবা এটা উপায় কৰিব লাগিব, হয়নে? কাৰণ দেশীয় ৰাজ্যবোৰে যদি সকলোৱে যদি স্বাধীন হ'ম বুলি কয়, আমাৰ ভাৰতবৰ্ষত থাকিব কি? কোনো এখন ৰাজ্য নাথাকিব ভাৰতবৰ্ষত। আমাৰ ভাৰতবৰ্ষখন সৰু সৰু দেশত ভাগ হৈ যাব, হয়নে? এতিয়া ভাৰতবৰ্ষ কি কৰিব? এতিয়া ভাৰতবৰ্ষ কি কৰিব? দেশীয় ৰাজ্যবোৰৰ কি কি দুখ আছে, কি কি দুৰ্বলতা তাক বিচাৰিবলৈ চেষ্টা কৰিব। বুজিলা কেনেকৈ? এতিয়া মধ্যপ্ৰদেশৰ ভূপাল প্ৰদেশৰ নবাবে সংবিধান সভাত অংশগ্ৰহণ নকৰোঁ বুলি কৈছিল। তেওঁ মানে ভাৰতবৰ্ষৰ লগত চামিল নহওঁ বুলি কৈছিল তেখেতে। এতিয়া দেশীয় ৰাজ্যবোৰৰ যদি এনে মনোভাৱে কিন্তু ভাৰতবৰ্ষক পুনৰ ভাগ কৰিব বুলি আমাৰ ভাৰত চৰকাৰৰ নেতাসকলে, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীসকলে গম পাই গৈছিল যে দেশীয় ৰাজ্যবিলাকৰ যদি এনেকুৱা মনোভাৱ থাকে, তেতিয়াহ'লে ভাৰতবৰ্ষখন টুকুৰা টুকুৰি হ'ব, হয়নে? কিন্তু এটা দেশীয় ৰাজ্যৰ দুৰ্বলতা এটা আছিল। দেশীয় ৰাজ্যবোৰৰ এটা দুৰ্বলতা আছিল। কি দুৰ্বলতা জানা? বেছিভাগ দেশীয় ৰাজ্যবোৰ গণতান্ত্ৰিক নাছিল। অৰ্থাৎ বেছিভাগ দেশীয় ৰাজ্যবোৰত ৰজাবোৰে নিজৰ মন মৰ্জি মতে নিজৰ শাসন চলাইছিল, আৰু তাত থকা ৰাইজৰ সিদ্ধান্তত তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল। কাৰণ বেছিভাগ দেশীয় ৰাজ্যৰ জনসাধাৰণেই ভাৰতৰ লগত চামিল হ'ব বিচাৰিছিল। এইটো কথা তোমালোকে গম পোৱা চাগে।
কিন্তু দেশীয় ৰাজ্যবোৰৰ ৰজাবোৰে ৰাইজৰ কথা কোনো গুৰুত্বই দিয়া নাছিল, ৰাইজৰ ডিমাণ্ডক একেবাৰে কাণ খাৰেই দিয়া নাছিল, ৰাইজৰ হাতত কোনো অধিকাৰ দিবলৈ বিচৰা নাছিল তেওঁলোকে। অৰ্থাৎ তেওঁলোকৰ ব্যৱস্থা সম্পূৰ্ণ অগণতান্ত্ৰিক আছিল। সেইকাৰণে আমাৰ ভাৰতৰ যিসকল স্বাধীনতা সংগ্ৰামৰ নেতাসকলে ক'বলৈ এটা সুযোগ পালে যে আমি যে স্বাধীনতা সংগ্ৰাম কৰিলোঁ তাৰ মূল লক্ষ্য কি আছিল জানা? তেওঁলোকে ক'বলৈ ধৰিলে, তেওঁলোকে দেশীয় ৰাজ্যবোৰক মানে পতিয়ন যোৱাবলৈ আৰম্ভ কৰিলে যে তেওঁলোকে যিবোৰ সংগ্ৰাম কৰিছিল, ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, তাৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষক এক কৰি ৰখা আৰু গোটেই ভাৰতবৰ্ষত গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰা। আৰু দেশীয় ৰাজ্যবোৰে যদি নিজৰ ৰাইজৰ অধিকাৰক যদি স্বীকৃতি নিদিয়ে, নিজৰ ৰাইজক যদি কোনো অধিকাৰ নিদিয়ে, তেতিয়াহ'লে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনো অৰ্থই নাথাকিব। আৰু সেইকাৰণে আমাৰ সেই ডাঙৰ ডাঙৰ লিডাৰসকলে এইটো হ'ব নিদিবই, কোনো পধ্যে এইটো হ'ব নিদিব আৰু দেশীয় ৰাজ্যক যিকোনো উপায়েৰে ভাৰতৰ লগত চামিল কৰিবই। বুজিলা? মানে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ মূল লক্ষ্য কি আছিল? ভাৰতবৰ্ষখন এক কৰি ৰখা আৰু লগতে ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা। কিন্তু দেশীয় ৰাজ্যৰ ৰজাবোৰে কি কৰিছিল? গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা নাছিল, বৰঞ্চ জনসাধাৰণৰ অধিকাৰ কাঢ়িয়ে লৈছিল। গতিকে ভাৰত চৰকাৰে এটা সুবিধা পাব এতিয়া, তেওঁলোকে স্বৈৰাচাৰী শাসন কৰিছে, গতিকে আমি তেওঁলোকক চামিল কৰিম, হয় বুদ্ধিৰে কৰিম, নহয় বলেৰে কৰিম। বুজি পাইছা? এতিয়া ভাৰত চৰকাৰ সম্পূৰ্ণ সাজু হৈ গ'ল যে ভাৰতবৰ্ষক যিকোনো উপায়েৰে আমি এক কৰি ৰাখিবই লাগিব। আৰু এক কৰি ৰাখিবৰ কাৰণে নাইবা চল নাইবা বলৰ প্ৰয়োগ কৰিম। ভাৰত চৰকাৰ একেবাৰে নিশ্চিত আছিল। এতিয়া চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা আছিল? এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা আছিল? চৰকাৰে কিছুমান নীতি নিয়ম বনাই লৈছিল, কিছুমান বস্তু তেওঁলোকে লিখিত আকাৰত ৰাখিছিল। চৰকাৰে কৈছিল যে চৰকাৰে দেশীয় ৰাজ্যক কৈছিল যে তোমালোকৰ জনসাধাৰণে ভাৰতীয় সংঘত চামিল হ'ব বিচাৰিছে, কিন্তু তোমালোকে কিয় দিয়া নাই? তোমালোকে কিয় জনসাধাৰণৰ সিদ্ধান্ত ক্ৰমে কাম কৰা নাই? তোমালোকৰ মতে নচলিব, তোমালোকৰ জনসাধাৰণে যি ক'ব তাকে চলিব লাগিব। গতিকে তোমাৰ ৰাজ্যৰ জনসাধাৰণে যদি ভাৰতৰ সংঘত জইন কৰিব বিচাৰিছে বা চামিল হ'ব বিচাৰিছে, তেতিয়াহ'লে চামিল হ'বলৈ দিয়া। তোমাৰ হুকুম নচলিব জনসাধাৰণৰ ওপৰত। আমি ব্ৰিটিছক কিমান কষ্ট কৰি খেদিলোঁ, এতিয়া তোমালোকে ল'ব বিচাৰা, অকলে ল'ব বিচাৰা তোমালোকে। আমি ভাৰতবৰ্ষক এক কৰি ৰাখিবৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিলোঁ আৰু তোমালোকে এতিয়া সেইটোৰ লাভ তোমালোকে ল'ব বিচাৰিছা। এতিয়া এনেকুৱা নহ'ব, তোমালোকৰ জনসাধাৰণে ভাৰতৰ লগত চামিল হ'ব বিচাৰিছে, গতিকে তোমালোকে ভাৰতৰ লগত চামিল হ'বই লাগিব। এনেকুৱা ধৰণৰ কথা তেওঁলোকে ৰাখিলে। দ্বিতীয়তে, কিছুমান দেশীয় ৰাজ্যৰ জনসাধাৰণে ভয় খাই আছিল যে তেওঁলোকৰ কিছুমান সুকীয়া ভাষা আছিল, তেওঁলোকৰ নিজৰ কিছুমান সুকীয়া ভাষা আছিল, তেওঁলোকৰ সুকীয়া সংস্কৃতি আছিল, সুকীয়া পৰম্পৰা আছিল, তেওঁলোকৰ নিজৰ আঞ্চলিক বৈশিষ্ট্য আছিল। আৰু তেওঁলোকে যদি ভাৰতবৰ্ষত যোগদান কৰে, ভাৰতবৰ্ষত যদি চামিল হয়, তেতিয়াহ'লে তেওঁলোকৰ সেই বৈশিষ্ট্যবোৰ, তেওঁলোকৰ সুকীয়া ভাষাবোৰ, তেওঁলোকৰ নিজস্ব ভাষাবোৰ, সংস্কৃতিবোৰ, তেওঁলোকৰ পৰম্পৰাবোৰ নাইকিয়া হৈ যাব পাৰে। ভাৰতবৰ্ষৰ মতে চলিব লাগিব তেওঁলোকে, এনেকুৱা ভাৱ লৈছিল তেওঁলোকে। সেইকাৰণে তেওঁলোকে জইন কৰিব বিচৰা নাছিল। কিন্তু ভাৰত চৰকাৰে এইটোও তেওঁলোকক ক্লিয়াৰ কৰিলে যে আমি তোমালোকৰ যিকোনো ভাষা, তোমালোকৰ আঞ্চলিক বৈশিষ্ট্য, তোমালোকৰ সুকীয়া বৈশিষ্ট্যবোৰ, তোমালোকৰ পৰম্পৰা, তোমালোকৰ সংস্কৃতিত আমি কেতিয়াও হস্তক্ষেপ নকৰোঁ। গতিকে তোমালোক আমাৰ লগত চামিল হৈ যোৱা, আমি তোমালোকক বৰঞ্চ ৰক্ষণাবেক্ষণ দিম, তোমালোকক ৰক্ষা কৰিম আমি তোমালোকৰ ভাষা সংস্কৃতিবোৰৰ। গতিকে দেশীয় ৰাজ্যৰ সেই জনসাধাৰণবোৰে মানে ভাৰতৰ লগত চামিল হ'বলৈ বিচাৰিছিল তেতিয়া, কাৰণ ভাৰত চৰকাৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দিম বুলি কয়, তেওঁলোকৰ ভাষা সংস্কৃতিক ৰক্ষণাবেক্ষণ দিম বুলি কৈছিল। গতিকে খুব ভাল পালে তেওঁলোকে ভাৰতৰ লগত চামিল হ'ব বিচাৰিছিল। তৃতীয়তে, ভাৰত চৰকাৰে এটা কথা সকলোকে ক্লিয়াৰ কৰি দিছিল, সকলোকে স্পষ্ট কৰি দিছিল যে আমি ভাৰতবৰ্ষক এক কৰিমেই এৰিম। ইতিমধ্যে ভাৰতবৰ্ষৰ দুটা বিভাজন, ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰা হ'ল, পাকিস্তান আৰু ইণ্ডিয়া, হয়নে?
এতিয়া আৰু ভাৰতবৰ্ষক কেতিয়াও আমি বিভাজন হ'ব নিদিওঁ। এতিয়া দেশীয় ৰাজ্যৰ ৰজাবোৰৰ ইচ্ছা অনুসৰি আমি তেওঁলোকক নিজৰ নিজৰ দেশ গঠন কৰিবলৈ দিব নোৱাৰোঁ। তেনেকুৱা কৰিলে ভাৰতবৰ্ষখন টুকুৰা টুকুৰি হৈ যাব, আৰু এইটো আমি কেতিয়াও হ'ব নিদিওঁ। এই কথা স্পষ্ট কৰিলে। গতিকে চৰকাৰে ক'লে যে আমি ঐক্যবদ্ধ ভাৰত গঢ়াত অত্যাধিক গুৰুত্ব আৰোপ কৰিম, লাগিলে বল প্ৰয়োগ কৰি বা চল প্ৰয়োগ কৰি হ'লে আমি কৰিম। এইটো ইনডাইৰেক্ট ৱাৰ্ণিং আছিলে টু অল দ্য প্ৰিন্সলি ষ্টেটছ, সকলো দেশীয় ৰাজ্যৰ ৰজাবোৰক এইটো ইনডাইৰেক্ট ৱাৰ্ণিং আছিলে। গতিকে চৰকাৰৰ দৃষ্টিভংগীৰ কথা তোমালোকৰ প্ৰশ্ন আহিও পাৰে, এইটো আগতো আহিছে কিন্তু দেই, তোমালোকে মন দিবা। প্ৰথম কথা, বেছিভাগ দেশীয় ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় সংঘত চামিল হ'ব বিচাৰিছিল। সেইকাৰণে ভাৰত চৰকাৰে সেই দেশীয় ৰাজ্যবোৰক ভাৰতৰ লগত চামিল কৰাব বিচাৰিছিল। দ্বিতীয়তে, দেশীয় ৰাজ্যৰ কিছুমান সুকীয়া ভাষা আছিল, কিছুমান সুকীয়া তেওঁলোকৰ পৰম্পৰা সংস্কৃতি আছিল। এই গোটেইখিনি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ভাৰত চৰকাৰ মান্তি হৈছিল। তৃতীয়তে, ভাৰত চৰকাৰে ভাৰতক বিভাজন কৰা কোনো শক্তিকে মাপ নকৰে বুলি এটা স্পষ্ট কৰি দিছিল। তেওঁলোকে যি হ'লেও বাইহুক আৰু বাইক্ৰুক ঐক্যবদ্ধ ভাৰত গঢ়িব, লাগিলে যিয়েই নহওক। গতিকে এনেকুৱা ধৰণৰ ইনডাইৰেক্ট ৱাৰ্ণিঙে দেশীয় ৰাজ্যৰ ৰজাবোৰৰ মনত ভয়ৰ সৃষ্টি কৰিবই, হয় নহয়? কাৰণ ভাৰতবৰ্ষ এখন ডাঙৰ ৰাষ্ট্ৰ আছিল, এতিয়া বহুত ডাঙৰ ৰাষ্ট্ৰ, আৰু ভাৰতবৰ্ষৰ মিলিটেৰী পাৱাৰো কম বেছি পৰিমাণে ভাল আছিল, হয়নে? গতিকে দেশীয় ৰাজ্যৰ ৰজাবোৰৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে এই 3টা দৃষ্টিভংগী চৰকাৰে ৰাখিছিল। এতিয়া দেশীয় ৰাজ্যবোৰৰ উপায় নাই, আৰু তেওঁলোকে আমি ভাৰতৰ লগত চামিল হ'বই লাগিব, এনেকুৱা ধৰণৰ কিছুমান অফাৰ দিছিল। দেখিছানে? এইটো অফাৰ আছিলে, দেখিছানে? এইটো অফাৰ আছিলে। আৰু এইটো কি আছিলে? এইটো যুক্তি আছিলে, ভাৰত চৰকাৰ যুক্তি আছিল। জনসাধাৰণে যদি বিচাৰিছে আপোনালোকে কেলৈ আহিব বিচাৰে না আমাৰ লগত, আপুনি কোন হয়? তেওঁলোকৰ কৰ্তৃত্বৰ ওপৰত প্ৰশ্ন তুলিছিলে ভাৰত চৰকাৰে। আৰু 3 নম্বৰ, ঐক্যবদ্ধ ভাৰত, এইটো ইনডাইৰেক্ট ৱাৰ্ণিঙে আছিলে। এইটো ইনডাইৰেক্টলি এইটো ৱাৰ্ণিং দিছিলে দেশীয় ৰাজ্যৰ ৰজাবোৰক যে তোমালোকে যদি ভাৰতক যদি টুকুৰা কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আমি তোমালোকক সফল হ'ব নিদিওঁ। আমি যেনেকৈ হ'লেও চল বা বল প্ৰয়োগ কৰি হ'লেও তোমালোকক ভাৰতৰ লগত চামিল কৰোৱাম। আৰু এই গোটেইখিনিৰ মূলতে আমাৰ আছিল এগৰাকী ব্যক্তি, যিজনক আমি ভাৰতৰ আইৰণ মেন অফ ইণ্ডিয়া বুলি কওঁ। তেখেত আছিল চৰ্দাৰ বল্লভভাই পেটেল। আৰু সেইকাৰণে তেখেতৰ জন্মদিনত 31 অক্টোবৰ তাৰিখে আমি ৰাষ্ট্ৰীয় একতা দিৱসো পালন কৰোঁ। আমি একতা দিৱস, সেইকাৰণে একতা দিৱস পালন কৰোঁ, কাৰণ দেশীয় ৰাজ্যবোৰক এক কৰাত তেওঁ আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল, বুজিলা? তেওঁলোকে গোটেই দেশীয় ৰাজ্যবোৰক ভাৰতৰ লগত চামিল কৰাইছিল। 565খন দেশীয় ৰাজ্যক ভাৰতৰ লগত চামিল কৰাটো বৰ ইজি কাম নাছিল। তোমালোকে ভাবিলে আচৰিত হ'বা, তেওঁ ইমানেই ভয়ংকৰ, তেওঁ প্ৰতিভাৰ এনেকুৱা ভয়ংকৰ ব্যক্তিত্বৰ লোক আছিল। গতিকে তেখেতক সেইকাৰণে আইৰণ মেন বুলি কোৱা হয়। আইৰণ মেন, তেখেতৰ দৃষ্টিভংগীৰ লগতে তেখেতৰ ব্যক্তিত্ব আইৰণ মেনৰ নিচিনাই আছিল, বুজিলা? সেইকাৰণে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনত আমি 31 অক্টোবৰ তাৰিখে কি কৰোঁ? আমি ৰাষ্ট্ৰীয় একতা দিৱস পাতোঁ, আমি একতা দিৱস। আৰু লগতে তেওঁৰ নামত ষ্টেচু অফ ইউনিটিও আমাৰ নিৰ্মাণ কৰা হৈছিল, হয়নে? গুজৰাটত, ঠিক আছে, নৰ্মদা নদীৰ মাজতে আছিল, হয়নে? তেতিয়াহ'লে এতিয়া সকলোৱে যোগদান কৰিবই। এতিয়া কেনেকৈ নকৰিব চাবাচোন। এতিয়া 1947 চনৰ 15 আগষ্টৰ আগে চৰকাৰে ধুনীয়াকৈ নিজৰ চলেৰে, নিজৰ বুদ্ধিৰে শান্তিপূৰ্ণ আলোচনা কৰি বুজাবুজিৰে প্ৰায়বোৰ দেশীয় ৰাজ্যক নিজৰ ভাৰতীয় সংঘত যোগদান কৰোৱায়। আৰু প্ৰায়বোৰ 530তকৈ 540-50 ৰাজ্যই কি কৰে? ভাৰতৰ লগত ধুনীয়াকৈ যোগদান কৰে। তেওঁলোকে উপায়ো নাই বেলেগ তেওঁলোকৰ, কাৰণ তেওঁলোকৰ জনসাধাৰণে ভাৰতৰ লগত যোগদান কৰিব বিচাৰিছে। আৰু লগতে তেওঁলোকৰ সুকীয়া ভাষা সংস্কৃতি সেইবোৰ ৰক্ষা কৰিম বুলি ভাৰতে ক'লেইচোন। গতিকে আৰু তেওঁলোকৰ বেলেগ এক্সকিউজ নাই, আৰু ভাৰতৰ লগত যোগদান নকৰোঁ বুলি কোনো এক্সকিউজ দেখাব নোৱাৰে এতিয়া। গতিকে উপায়ো নাই তেওঁলোকৰ, আৰু তেওঁলোকেও ভাৰতৰ লগত এনেধৰণে যোগদান কৰিলে। আৰু তেওঁলোকে যোগদান কৰিলোঁ বুলি মুখেৰে ক'লে নহ'ব, তেওঁলোকে এখন দলিলত চাইন কৰিব লাগিব। সেই দলিলৰ নাম হৈছে চামিলকৰণৰ দলিল। দেশীয় ৰাজ্যবোৰৰ শাসকসকলে এই চামিলকৰণৰ দলিলত চহী কৰি ভাৰতীয় সংঘত যোগদান কৰে। কিন্তু কিছুমান ৰাজ্য আছিল অলপ অসুবিধা দিছিল, যেনে জুনাগড় গুজৰাটৰ, হায়দৰাবাদ এইপিনে আমাৰ দক্ষিণ পিনে আছে, কাশ্মীৰ আমাৰ উত্তৰ পিনে, আৰু মণিপুৰ আমাৰ উত্তৰ পূব পিনে।
এই চাৰিখন ৰাজ্যই অলপ মানে জটিলতাৰ সৃষ্টি কৰিছিল। তেওঁলোকে বিচৰা নাছিল যে ভাৰতৰ লগত তেওঁলোকে চামিল হোৱাটো। চাওঁচোন কি হয় তেওঁলোকৰ ঘটনাটো। জুনাগড়ৰ ঘটনা আমি প্ৰথমে চাওঁ। জুনাগড় দেখিছেনে? গুজৰাটৰ একেবাৰে তোমাৰ দক্ষিণ পিনে, চোৱা দক্ষিণ পিনে গুজৰাটৰ এই অঞ্চলত এতিয়া জুনাগড়ৰ কিন্তু জুনাগড়ৰ ঠাইখন এতিয়া মানে এটা লষ্ট হিষ্ট্ৰী হয়। মানে এতিয়া আমি গুজৰাটৰ ইতিহাসক মানে এইটো দাব খাই গ'ল আৰু এতিয়া জুনাগড়। এটা জুনাগড়ৰ এজন ৰজা আছিল, নৱাব। বৰ ধুনীয়া কাহিনী দেই। জুনাগড়ৰ এগৰাকী নৱাব আছিল। নৱাবৰ নাম আছিল মহম্মদ মহাব্বত খানজী। মহম্মদ মহাব্বত খানজী। আৰু এই খানজীয়ে কুকুৰক বৰ ভাল পাইছিল। আৰু তেওঁৰ আচৰিত কাহিনী আছে। তেওঁ কুকুৰক ইমানেই ভাল পাইছিল যে তেওঁ ঘৰৰে 2টা কুকুৰক তেওঁ বিয়া পতাই দিছিল। আৰু সেই বিয়াত তেওঁ কি কৰিছিল, গোটেই জুনাগড়তে হলিডেৰ ঘোষণা কৰি দিছিল, মানে বন্ধৰ ঘোষণা কৰিছিল। আৰু এই জুনাগড়ত তেওঁ সেই বিয়াত ডাঙৰ ডাঙৰ মানুহক নিমন্ত্ৰণ কৰিছিল। ইমানে তেওঁ কুকুৰৰ প্ৰিয় আছিল তেওঁ। আৰু লগতে তেওঁৰ ঘৈণীয়েক আছিল 9 গৰাকী। এতিয়া 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীন লাভ কৰাৰ লগে লগে সকলোৱে নিশ্চিত আছিল যে জুনাগড় ভাৰতৰ লগত চামিল হ'ব। কিন্তু 1947 চনৰ 15 আগষ্ট তাৰিখে জুনাগড়ৰ সেই খানজী নৱাবে কি কৰে, এটা সিদ্ধান্ত লয় যে তেওঁলোকে পাকিস্তানৰ লগত যোগদান কৰিব। এতিয়া পাকিস্তানৰ লগত কেনেকৈ যোগদান কৰিব? পাকিস্তান আছে এইপিনে, আছে ইয়াত। এইপিনে চাবা, এফালৰ পৰাও ভাৰতে আগুৰি আছে, এইফালৰ পৰা আগুৰি আছে, এইফালৰ পৰা আগুৰি, 3টা দিশৰ পৰা ভাৰতে ইয়াক আগুৰি আছে। গতিকে এই 3টা দিশৰ পৰা যদি ভাৰতে আগুৰি আছে, তেতিয়াহ'লে এই ঠাইখন পাকিস্তানৰ লগত কেনেকৈ যোগ হ'ব? আচৰিত কথা ন? এতিয়া যেতিয়া 2 দিনমান পিছত যেতিয়া ভাৰত চৰকাৰে গম পালে যে জুনাগড়ৰ নৱাবে পাকিস্তানৰ লগত যোগ হ'ব বিচাৰিছে, তেতিয়া কি কৰিলে ভাৰত চৰকাৰে, আমাৰ গভৰ্ণমেণ্টৰ ছেক্ৰেটাৰী আছিল VP মেনন, তেখেতক জুনাগড়লৈ লগালগ পঠিয়াই দিলে আলোচনা কৰিবৰ কাৰণে। এতিয়া যেতিয়া VP মেনন যেতিয়া জুনাগড়ৰ ৰজাৰ লগত কথা পাতিবলৈ বিচাৰিছিল, তেতিয়া সেই ৰজাজন বেমাৰ আছে বুলি সেই ৰাজ্যৰে তোমাৰ কিছুমান চিফ মিনিষ্টাৰ বুলি কোৱা হয়, যাক দেৱান বুলি কয়, দেৱানে তেওঁক লগ কৰিবলৈ নিদিলে। আৰু সেইকাৰণে VP মেননে কি কৰিলে, VP মেননে তোমাৰ সেই যিজন দেৱান আছিল, দেৱানক বুজালে যে তোমালোকে ভাৰতৰ লগত তোমালোকে চামিল হৈ যোৱা, তোমালোকক আমি সুবিধা দিম নহয়। তোমালোকে পাকিস্তানৰ লগত কেলেই তোমালোকে যোগদান কৰিছা? তোমালোকে কিয় ইমান বেয়া পাইছা? তোমালোকৰ ৰাজ্যৰ 80% মানুহে হিন্দু মানুহ হয়, আৰু তেওঁলোকে ভাৰতৰ লগত চামিল হ'ব বিচাৰিছে। তেতিয়াহ'লে তোমাৰ ৰজাই কিয় পাকিস্তানৰ লগত যোগদান কৰিব বিচাৰিছে? এনেকুৱা কোৱাত নৱাবে উত্তৰ দিলে যে আমি বোলে সাগৰ পথেৰে পাকিস্তানৰ লগত যোগ হ'ম। আমাক তোমালোকৰ ৰাস্তা নালাগে, আমি সাগৰ পথেৰে আমি সাগৰ পথেৰে কি কৰিম? পাকিস্তানৰ লগত যোগ হ'ম। তাৰপিছত 1947 চনৰ 15 ছেপ্টেম্বৰ নে কিবা কোনোবা এটা তাৰিখত তেওঁলোকে পাকিস্তানৰ লগত চামিলকৰণৰ দলিলত ছাইন কৰি লয় জুনাগড়ৰ ৰজাই, জুনাগড়ৰ নৱাবে, সেই মহম্মদ মহাব্বত খানে। তাৰপিছত আমাৰ ভাৰত চৰকাৰে যেতিয়া এই কথা গম পোৱাৰ পিছত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পটেলে মিলিটাৰী পঠাম বুলি ক'লে। কিন্তু লৰ্ড মাউণ্টবেটেনে সেইটো কথা মানা কৰিলে। তেওঁলোকে ক'লে যে তোমালোকে এইটো নকৰিবা, এটা কাম কৰা, তোমালোকে আলোচনা কৰা বুলি ক'লে লৰ্ড মাউণ্টবেটেনে। কিন্তু সেই জুনাগড়ৰ 80% লোক হিন্দুসকল আছিল, আৰু জুনাগড়ৰ ৰাইজে সকলোৱে কিন্তু ৰজাৰ এই সিদ্ধান্তত বেয়া পাইছিল, ৰজাৰ প্ৰতি একদম খং। আৰু সেইকাৰণে তাত থকা ৰাইজে ৰজাৰ বিৰুদ্ধে, সেই নৱাবৰ বিৰুদ্ধে তোমাৰ প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰিলে। মানে বিৰুদ্ধাচৰণ কৰিবলৈ ধৰিলে, মানে বিভিন্ন ধৰণৰ তোমাৰ আন্দোলন কৰিবলৈ ধৰিলে। আৰু সেই জুনাগড়তে লাগি থকা দুখন তোমাৰ দেশীয় ৰাজ্য আছিল। এটা আছিল বাবলিয়াবাদ নে কিবা আছিলে, আৰু এটা তোমাৰ আছিলে মাংৰোল আৰু বাবৰিয়াবাদ নামৰ 2খন দেশীয় ৰাজ্য আছিল। আৰু এই 2খন দেশীয় ৰাজ্যই কি কৰিলে, ভাৰতৰ লগত চামিল হ'ম বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে। কিন্তু সেই 2খন দেশীয় ৰাজ্য জুনাগড়ৰ কণ্ট্ৰলতে আছিল। এতিয়া জুনাগড়ৰ নৱাবে যেতিয়া গম পালে যে সিহঁতে
ভাৰতৰ লগত চামিল হৈছে, বাবৰিয়াবাদ আৰু মাংৰলে ভাৰতৰ লগত চামিল হৈছে। গতিকে তেওঁলোকে কি কৰিলে, জুনাগড়ৰ নৱাবে কি কৰিলে, জুনাগড়ৰ নৱাবে মিলিটাৰী পঠিয়াই মেলি সেই দুখন দেশীয় ৰাজ্যত কব্জা কৰিলে। আৰু এই কথা যেতিয়া ভাৰত চৰকাৰে গম পালে, গম পোৱাৰ লগে লগে এতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ খং উঠিল। এতিয়া তেওঁ কি ক'লে, এতিয়া ভাবিলে যে এতিয়া নহ'ব আৰু, ইয়াক আমি ইমান বুজালোঁ, হিন্দু মুছলমানৰ কাজিয়া হ'ব তাত, গতিকে সেইবোৰ কাজিয়াৰ পৰা আমি বচাবৰ কাৰণে, দেশখনক বচাবৰ কাৰণে আমি এইটো কৰিবই লাগিব, কিবা এটা কৰিব লাগিব। তেতিয়া কি কৰিলে, আমাৰ দেশৰ গৃহমন্ত্ৰীয়ে আৰু প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰি তাত মিলিটাৰী ফ'ৰ্চ পঠিয়াই দিলে। এতিয়া মিলিটাৰী যেতিয়া গ'ল, মিলিটাৰীয়ে কিন্তু জুনাগড়ৰ ভিতৰত সোমোৱা নাছিল, বাহিৰে গোটেইখিনি বৰ্ডাৰত তেওঁলোকে তাত মানে কব্জা কৰি লৈছিলে। কব্জা নহয়, বাহিৰে তোমাৰ পহৰা দিলে, মানে চাৰিওফালৰ পৰা কভাৰ কৰি ল'লে। সেই কভাৰ দিয়াত জুনাগড়ৰ যিজন নৱাব, তেওঁ কি কৰিলে, তেওঁ কুকুৰ চুকুৰ লৈ মেলি, যিমান সা সম্পত্তি আছে গোটেই লৈ মেলি, 9জন পত্নী আছে, 9গৰাকী পত্নী আছিলে, তাৰে 7গৰাকী পত্নী লৈ 2গৰাকী পত্নী থাকি গ'ল ইয়াতে, পাহৰি পিনে পাকিস্তানলৈ পলাই গ'ল। তাৰপিছত জুনাগড়ৰ এতিয়া শাসনভাৰ কাৰ হাতত থাকিব, এতিয়া কোনোবা এটা শাসন চলাব লাগিব। এতিয়া জুনাগড়ৰ এজন চিফ মিনিষ্টাৰ আছিল, দেৱান আছিল, শ্বাহ ভুট্টো, তোমাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ আজু ককা আছিলে। সেই শ্বাহ ভুট্টোই কি কৰিলে, শ্বাহ ভুট্টোই পাকিস্তানৰ পৰা হেল্প বিচাৰিলে যে আহক আমাক বচাওক, কিন্তু পাকিস্তানে কোনো ধৰণৰ উত্তৰ নিদিলে, কাৰণ ভাৰতবৰ্ষৰ যদি এই অংশত যদি তেওঁলোকে কিবা আক্ৰমণ কৰি দিয়ে, মানে ডাঙৰ যুদ্ধ হৈ যাব পাৰে, গতিকে কোনো ধৰণৰ ৰেছপন্স নিদিলে। কিন্তু এতিয়া জুনাগড়ৰ যিজন দেৱান আছিল, তেওঁৰ হাততো কোনো উপায় নাছিল। তেওঁ এতিয়া দেখিলে যে শাসনভাৰ চলাবলৈ অসুবিধা হৈ গৈছে, গতিকে তেওঁ কি কৰিলে, ভাৰত চৰকাৰখন চিঠি লিখিলে যে আহক, আপোনালোকৰ লগত আমি চামিল হ'ব বিচাৰিছোঁ, আমাৰ ৰাইজেও চামিল হ'ব বিচাৰিছে, আপোনালোকে আহি পিনে আমাক চামিল কৰাই লওক। তাৰপিছত ভাৰত চৰকাৰে কি কৰিলে, ভাৰত চৰকাৰে তেওঁলোকৰ ওচৰত গ'ল, চামিলকৰণৰ সেই দলিলত চাইন কৰাম বুলি ভাবিছিলে, কিন্তু পিছত আৰু হিষ্ট্ৰীত আমাৰ ইতিহাসত এটা বেয়া নাম হ'ব, মিলিটাৰী পঠাই মেলি আমি বোলে বেলেগ এখন দেশীয় ৰাজ্যৰ মাটি আমি দখল কৰিলোঁ বুলি কিবা এটা বদনাম হ'ব বুলি। তাৰপিছত কি কৰিলে, এটা গণভোট কৰিলে, মানে ৰাইজক ভোট দিয়াব দিলে যে তেওঁলোকে ক'ত থাকিব বিচাৰে। 99%তকৈ বেছি সংখ্যক লোকে ভাৰতৰ লগত যোগদান হ'ম বুলি তেওঁলোকে চাইন কৰিলে তাত। আৰু তেতিয়াই জুনাগড় আমাৰ ভাৰতবৰ্ষৰ এখন ৰাজ্য হিচাপে চামিল হৈ গ'ল ভাৰতৰ লগত। গতিকে জুনাগড়ৰ কাহিনী খুবেই ধুনীয়া, তোমালোকে এইটো পঢ়িবা পিছত, খুবেই ভাল লগা, আমাৰ কিতাপত ইমান নাই। যি কি নহওক, এতিয়া জুনাগড়ৰ কাহিনী শেষ। জুনাগড়ক আমি চামিল কৰিলোঁ, আমি গুজৰাটৰ এখন সৰু প্ৰদেশ আছিল, দেশীয় ৰাজ্য আছিল। গণভোটৰ জৰিয়তে আমি জুনাগড়ক ভাৰতীয় সংঘত চামিল কৰিলোঁ, ঠিক আছে। এতিয়া হায়দৰাবাদৰ কাহিনী অলপ বেলেগ, চাবা দেই। হায়দৰাবাদ সেই দেশীয় ৰাজ্য আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ দেশীয় ৰাজ্য আছিল। এতিয়া দেখিছানে, এইজন আছিল হায়দৰাবাদৰ নিজাম, মানে হায়দৰাবাদৰ শাসকক নিজাম বুলি কোৱা হয়। এতিয়া হায়দৰাবাদ প্ৰদেশ বৰ্তমানৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশৰ কিছু অংশলৈকে বিস্তৃত হৈ আছিল। মানে বৰ্তমানৰ মহাৰাষ্ট্ৰৰ কিছুমান অংশ, কৰ্ণাটকৰ কিছুমান অংশ আৰু অন্ধ্ৰপ্ৰদেশৰ কিছুমান অংশ লগ লাগি হায়দৰাবাদ হৈছিল। এতিয়া হায়দৰাবাদৰ শাসকক কি বুলি কয়, নিজাম বুলি কোৱা হয়। হায়দৰাবাদৰ যিজন ৰজা বা নবাব, তেওঁক নিজাম বুলি কোৱা হয়। আৰু তেওঁ বহুত ধনী আছিল বোলে, বিশ্বৰ আটাইতকৈ ধনীসকলৰ ব্যক্তিসকলৰ নামৰ ভিতৰত তেওঁৰ নামো আছিল বোলে এজন, ইমান ধনী আছিল তেখেত। আৰু হায়দৰাবাদ প্ৰদেশক চাৰিওফালৰ পৰা ভাৰতৰ ভূখণ্ডই আগুৰি আছিল। হয়, তোমালোকে যদি মেপ চোৱা, মেপ ইয়াত নাই, ইয়াত পাম মেপ, হায়দৰাবাদ চাম দেই, ইয়াত চোৱা হায়দৰাবাদ, মাদ্ৰাছ, বম্বই, ইয়াত নাই, এইডোখৰে হ'ব হায়দৰাবাদ, এইডোখৰ হায়দৰাবাদ হয়। ৰ'বা, বেলেগ এখন মেপত চাইছোঁ, দেখিছেনে হায়দৰাবাদ, দেখিছেনে, এইখন আছিলে হায়দৰাবাদ। গতিকে হায়দৰাবাদৰ চাৰিওফালৰ পৰা চোৱাচোন, হায়দৰাবাদক চাৰিওফালৰ পৰা ভাৰতবৰ্ষৰ ভূখণ্ড আগুৰি আছে, দেখিছেনে, এইপিনে মাদ্ৰাছ, এইপিনে বম্বই, এইপিনে চেণ্ট্ৰেল ইণ্ডিয়া, এইপিনে ইষ্টাৰ্ণ ষ্টেটছ, হয়নে, বিভিন্ন আমাৰ ভাৰতৰ ভূখণ্ড আগুৰি আছে। গতিকে তেওঁলোকেও কিন্তু ভাৰতত চামিল হ'ব বিচৰা নাছিল প্ৰথম অৱস্থাত। চাবা কাহিনীটো কেনেকুৱা ধৰণৰ হয়। এতিয়া নিজামে কি কৰিছিল, নিজামে স্বাধীন হৈ থাকিব বিচাৰিছিল, কাৰণ ব্ৰিটিছ চৰকাৰ মানে লৰ্ড মাউণ্টবেটেনে তেওঁলোকক এটা সুবিধা দিছিল যে তেওঁলোকে স্বাধীন হৈ থাকিব পাৰে। কিন্তু নিজামে সেইকাৰণে কি কৰিলে, ভাৰতৰ লগতো চামিল নহওঁ বুলি ক'লে আৰু পাকিস্তানৰ লগত চামিল নহওঁ বুলি ক'লে। তেওঁ স্বাধীন হৈ থাকিম বুলি ক'লে।
এতিয়া ভাৰতবৰ্ষৰ হাতত এটা উপায় নাই, এতিয়া কি কৰিম এতিয়া ভাৰতৰ সৈতে কি কৰিলে, কোনো ধৰণৰ মানে কাজিয়া নহ'বৰ কাৰণে, কোনো ধৰণৰ সংঘাতৰ সৃষ্টি নহ'বৰ কাৰণে 1 বছৰৰ কাৰণে সময় বিচাৰি এটা এগ্ৰিমেণ্ট কৰিলে, যাক কোৱা হয় ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট। মানে আমি যেনেকৈ আছোঁ তেনেকৈ থাকিম 1 বছৰলৈকে, তাৰপিছত আমি কিবা এটা কথা চিন্তা কৰিম বুলি এটা এগ্ৰিমেণ্ট চাইন কৰিলে, আৰু এই এগ্ৰিমেণ্টৰ নাম আছিলে ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট। মানে আমি যিটো অৱস্থাত আছোঁ সেইটো অৱস্থাই বাহাল ৰাখিম এতিয়া 1 বছৰলৈকে। গতিকে 1 বছৰলৈকে স্থিতাৱস্থা বাহাল ৰাখিবৰ কাৰণে এটা এগ্ৰিমেণ্ট কৰে, ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট। ঠিক আছে, ভাৰতৰ লগত। এতিয়া এই 1 বছৰলৈকে তেওঁলোক মানে নিজৰ মতে থাকিব আৰু। ঠিক আছে, তাৰপিছত চাবা, কিন্তু হায়দৰাবাদৰ জনতাই কিন্তু নিজৰ মতে ভাৰতৰ পৰা পৃথক থাকিব বিচাৰিছিলে না। হায়দৰাবাদৰ জনতা বেছিভাগ কি আছিল, হিন্দু ধৰ্ম আছিল, হিন্দুৰ মানুহ আছিল। আৰু তেওঁ আছিল নিজাম। গতিকে এতিয়া হায়দৰাবাদৰ জনসাধাৰণে কি কৈছিলে, নেহি হাম নেহি মানেংগে, হাম নেহি মাননে ৱালে, হামকো ভাৰত মে চামিল হোনা হি হে। এতিয়া হায়দৰাবাদৰ জনতাই কি কৰিছিলে, ইতিমধ্যে নিজামৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। হায়দৰাবাদৰ জনতাই নিজামৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। এতিয়া ৰজাজন, সেই হায়দৰাবাদৰ নিজামজন এনেই ধনী হোৱা নাছিল। তেওঁ তেলেংগানাৰ যিবোৰ কৃষকসকল আছিল, সেই কৃষকৰ ওপৰত বিভিন্ন দমন নীতি তেওঁ চলাইছিল, শোষণ কৰিছিল ব্ৰিটিছৰ নিচিনাই। আৰু সেইকাৰণে তেলেংগানাৰ কৃষকসকলে বিশেষকৈ তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। আৰু এই বিদ্ৰোহত মহিলাসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আৰু হায়দৰাবাদত যিটো হায়দৰাবাদ কংগ্ৰেছ মানে প্ৰদেশ লেভেলৰ যিটো কমিটি থাকে, কংগ্ৰেছ কমিটি, হায়দৰাবাদৰ কংগ্ৰেছ দলেও কিন্তু এই আন্দোলনৰ নেতৃত্ব লৈছিল, আৰু কমিউনিষ্ট দলেও এই আন্দোলনৰ নেতৃত্ব লৈছিল। তেওঁলোকে ভালেই পাইছিল, হওক আৰু ভাল হওক, জনতাই মানে নিজামৰ বিৰুদ্ধে মাতক, তেতিয়াহে আমি হায়দৰাবাদক চামিল কৰিব পাৰিম। এতিয়া আমি প্ৰথম অৱস্থাত পাইছিলোঁ যে য'ত চোৱা, বেছিভাগ দেশী ৰাজ্যৰ জনসাধাৰণে ভাৰতীয় সংঘত চামিল হ'ব বিচাৰিছিল, ইয়াতো একেই কথা। সেইকাৰণে ভাৰতে হায়দৰাবাদক চামিল কৰিব, চাবা কেনেকৈ। এতিয়া হায়দৰাবাদ কংগ্ৰেছ কমিউনিষ্ট দলেও এই আন্দোলনৰ নেতৃত্ব লয়। এটা হায়দৰাবাদৰ জনতাই নিজামৰ বিৰুদ্ধে আন্দোলন কৰিব ধৰিলে, তই কেলে ভাৰতৰ লগত চামিল নহ'বি, আমি হ'ব বিচাৰিছোঁ, গতিকে চামিল হ'বই লাগিব। এতিয়া কি হ'ব, এতিয়া নিজামে এই আন্দোলন বন্ধ কৰিবৰ কাৰণে, বিফল কৰিবৰ কাৰণে কি কৰিলে জানা, তেওঁৰ নিজামৰ এটা নিজৰ বাহিনী আছিল, সৈন্যবাহিনী আছিল, আৰু সেই সৈন্যবাহিনী আছিল ৰাজাকাৰ। এতিয়া ৰাজাকাৰ কোন হয়, নিজামৰ নিজৰে অৰ্ধ সামৰিক বাহিনী। আৰু এই ৰাজাকাৰসকল ইমানেই নৃশংস আছিল, তেওঁলোকে অতি নৃশংস আছিল আৰু অতি সাম্প্ৰদায়িক মনোভাৱৰ আছিল। আৰু এই বাহিনীয়ে অমুছলমানৰ ওপৰত, যিসকল মুছলমান নহয় তেওঁলোকৰ ওপৰত অত্যন্ত অত্যাচাৰ আৰু লুটপাট চলায়। আৰু এই জনসাধাৰণৰ ওপৰত এনেকুৱা অত্যাচাৰ দেখিব নোৱাৰে চৰকাৰে, হয় না, ভাৰত চৰকাৰে। সেইকাৰণে ভাৰত চৰকাৰে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিলে, লগে 1948 চনত সৈন্যবাহিনীৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে, আৰু গোটেই ৰাজাকাৰবোৰক আত্মসমৰ্পণ কৰোৱায়। আৰু নিজামেও উপায় নাপায় ভাৰতৰ লগত চামিল হৈ যায়। আৰু এই ইণ্ডিয়ান আৰ্মিৰ এই অপাৰেশ্যনক কি বুলি কয় জানা, অপাৰেশ্যন প'ল' বুলি কোৱা হয়। মনত থবা তোমালোকে, অপাৰেশ্যন প'ল' কি হয়, ভাৰত চৰকাৰে হায়দৰাবাদৰ ৰাজাকাৰৰ অত্যাচাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি সৈন্যবাহিনী পঠিয়াইছিল, সেই অপাৰেশ্যনকে প'ল' বুলি কয়, অপাৰেশ্যন প'ল' বুলি কোৱা হয়। ঠিক আছে, গতিকে হায়দৰাবাদৰো বৰ ধুনীয়া কাহিনী, আমাৰ জুনাগড়ৰ ধুনীয়া কাহিনী, কাশ্মীৰৰ আৰু ধুনীয়া কাহিনী আছে দেই। কাশ্মীৰৰ ছেইম কাহিনী, চবতে একে পেটাৰ্ণৰ কাহিনী দেখিব পাবা তোমালোকে। ঠিক আছে, এতিয়া মণিপুৰৰ কি কৰিলে, মণিপুৰৰ ৰজাই ক'লে যে, মণিপুৰৰ ৰজা বুদ্ধিচন্দ্ৰ আছিলে, বুদ্ধিচন্দ্ৰই ক'লে যে আমাক যদি নিজৰ সংস্কৃতি, নিজৰ মতে আমাক যদি চলিবলৈ দিয়া, তেতিয়াহ'লে আমি চামিলকৰণ দলিলত চহী কৰিম। মানে আমাক আভ্যন্তৰীণ স্বতন্ত্ৰতা লাগে, আমাক নিজৰ এলেকাৰ ভিতৰত আমাক স্বাধীন লাগে আমাক, আৰু তেতিয়াহে আমি তোমালোকৰ লগত চামিল হ'ম। ঠিক আছে, ভাৰত চৰকাৰে ক'লে ঠিক আছে, তোমালোক এনেও উত্তৰ পূবত আছা, উত্তৰ পূব আমাৰ কাৰণে এনেও দৰকাৰী হয়, গতিকে উত্তৰ পূবত ইমান অৱস্থা বেয়া কৰিবলৈ আমি নিবিচাৰোঁ আমি। সেইকাৰণে ভাৰত চৰকাৰে কি কৰিলে, আভ্যন্তৰীণ স্বতন্ত্ৰতাৰ দিম বুলি তেওঁক প্ৰমিছ কৰিলে, আৰু সেই প্ৰমিছৰ কাৰণে মহাৰাজা বুদ্ধিচন্দ্ৰই চামিলকৰণ দলিলত চহী কৰিছিল। ঠিক আছে, মানে ৰজাভাগে থাককতো, তুমি ৰজাভাগে থাকা, তুমি চিন্তা কৰিব নালাগে, তোমাৰ কোনো অধিকাৰ আমি নলওঁ, তোমাৰ কোনো ক্ষমতা নলওঁ, কিন্তু আমাৰ লগত তুমি চামিল হ'ব লাগিব, তুমি ভাৰতৰ অংশ হিচাপে নিজকে ক'ব লাগিব। ঠিক আছে, এতিয়া মণিপুৰৰ ৰজা বুদ্ধিচন্দ্ৰৰ উপায় নাই, এতিয়া তেওঁ সৰু ৰাজ্য, ভাৰতবৰ্ষৰ ওচৰত তেওঁ এখন সৰু ৰাজ্য, গতিকে ইমান সৰু ৰাজ্য ইমান দম দেখাব নোৱাৰে, গতিকে
তেওঁ চামিলকৰণ দলিলত চহী কৰিছিল। কিন্তু কি হয় জানা, মণিপুৰত মানুহৰ যিটো হেঁচা, মানুহৰ যিটো জনসাধাৰণৰ যিটো হেঁচা, সেই হেঁচাৰ কাৰণে মহাৰাজাই কি কৰিলে, উপায় নাপায় 1948 চনত জুন মাহত নিৰ্বাচন অনুষ্ঠিত কৰিলে। হয়তো সকলো ৰাজ্যতে এতিয়া ৰজাৰ কোনো তেনেকুৱা ছিষ্টেম নাই। এতিয়া সকলোতে জনসাধাৰণৰ চৰকাৰ চলিব। এতিয়া উপায় নাপায় মণিপুৰৰ জনতাৰ প্ৰভাৱত উপায় নাপায় মহাৰাজাই কি কৰিলে, নিৰ্বাচন অনুষ্ঠিত কৰিলে। আৰু নিৰ্বাচন অনুষ্ঠিত কৰিলে কি হ'ব? নিৰ্বাচন অনুষ্ঠিত কৰিলে সকলো লোকে ভোটৰ অধিকাৰ পাব, হয়নে? আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ভাৰতৰ প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হয়। মানে গোটেই ভাৰতবৰ্ষত মানে ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰা প্ৰথম ৰাজ্য কি হয়? মণিপুৰেই হয়। আমি নৰ্থ ইষ্টাৰ্ণ হিচাপে আমি গৌৰৱ কৰিব লাগিব এইটো, হয়নে? সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ মানে 18 বছৰ সম্পূৰ্ণ হ'লে মানুহ এজনে ভোট দিয়া অধিকাৰ পায়। আৰু তাক কি বুলি কোৱা হয়? সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বুলি কোৱা হয়। আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তিত নিৰ্বাচন হোৱা প্ৰথমখন ৰাজ্য কি হয় ভাৰতৰ? মণিপুৰ হয়। আৰু ইয়াৰ লগে লগে যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ল, নিৰ্বাচনৰ ৰিজাল্ট অহাৰ লগে লগে মণিপুৰত সাংবিধানিক ৰাজতন্ত্ৰ আৰম্ভ হয়। মানে ৰাজতন্ত্ৰ থাকিব, ৰজা থাকিব, কিন্তু ৰজাজন সংবিধানৰ মতে চলিব লাগিব, সাংবিধানিক ৰাজতন্ত্ৰ মতে চলিব লাগিব। অৰ্থাৎ তেওঁ ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ তেনেকুৱা শোষণ চলাব নোৱাৰিব। তেওঁ সংবিধানৰ মতে কাম কৰিব লাগিব। ৰাইজে নিৰ্মাণ কৰি দিয়া ৰাইজে ৰচনা কৰি দিয়া সংবিধানৰ মতে তেওঁ কাম কাজ চলাব লাগিব। গতিকে সাংবিধানিক ৰাজতন্ত্ৰ আৰম্ভ হয় তাত। কিন্তু সেই সময়তে এতিয়া নিৰ্বাচন হ'লে কি হ'ব? বিধানসভা গঠন হ'ব। বিধানসভাত বিভিন্ন ধৰণৰ MLA আহিব। MLAবোৰে কি কৰিব? MLAবোৰে তাত কথা বতৰা পাতিব, হয়নে? এতিয়া নতুনকৈ গঠন হোৱা এই বিধানসভাত চামিলকৰণক লৈ পিনে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মানে বিধানসভাত যিবোৰ MLA আহিছিল মণিপুৰৰ, ৰাইজে ছিলেক্ট কৰি দিয়ে, ৰাইজে নিৰ্বাচন কৰা যিবোৰ MLA আহিছিল, সেই MLAবোৰে কিন্তু ভাৰতৰ লগত চামিল হোৱাত কিন্তু বেয়া পাইছিল তেওঁলোকে। সেইকাৰণে তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেওঁলোকে ভাল পোৱা নাছিল। মণিপুৰৰ সকলো লোকে ভাৰতৰ লগত চামিল হোৱাটো ভাল পোৱা নাছিল। কিন্তু মণিপুৰৰ যিটো কংগ্ৰেছ শাখা কিন্তু চামিলকৰণৰ সপক্ষে আছিল। থাকিবই ন, কংগ্ৰেছ পাৰ্টি হয়, গতিকে সেইপিনেও চেণ্টাৰতো কংগ্ৰেছ আছে, হয়নে? তেওঁলোকে চামিলকৰণৰ সপক্ষে থাকিব, হয়নে? এইখিনিৰ মাজতে ভাৰত চৰকাৰে কি কৰিলে? মহাৰাজাক মাৰ্জাৰ এগ্ৰিমেণ্ট অৰ্থাৎ চামিলকৰণৰ চুক্তিত চহী কৰিবলৈ সৈমান কৰোৱায়। আৰু এইখিনি সময়তে ৰাইজে যেতিয়া MLAবোৰে যেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, তেওঁলোকে বেয়া পাইছিল, সেই সময়তে কিন্তু ৰাইজৰ লগত আলোচনা নকৰাকৈ এনেকুৱা কমপ্লেইন কৰে, এনেকুৱা ক্লেইম কৰে মণিপুৰৰ সেই সময়ৰ MLAবোৰে যে ৰাইজৰ লগত আলোচনা নকৰাকৈ ভাৰত চৰকাৰে মহাৰাজাৰ লগত চামিলকৰণৰ চুক্তিত চহী কৰাই মণিপুৰক ভাৰতৰ লগত সম্পূৰ্ণভাৱে চামিল কৰাই লয়। তো সেইকাৰণে তোমাৰ মণিপুৰত এতিয়াও মানে কিছুমান তেনেকুৱা সমস্যাৰ সৃষ্টি হয়। এতিয়াও কিছুমান অসন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰে। এতিয়া আমি গম পালোঁ যে দেশীয় ৰাজ্যবোৰ ভাৰতৰ লগত চামিল কৰাত চৰ্দাৰ বল্লভভাই পেটেলে এটা ডাঙৰ অৱদান আগবঢ়াইছিল। চৰ্দাৰ বল্লভভাই পেটেল যদি নথকাহেঁতেন 565খন দেশীয় ৰাজ্যক ভাৰতৰ লগত চামিল কৰাটো খুবেই টান কাম হৈ গ'লহেঁতেন। আৰু ইমান ডাঙৰ এটা কাম চৰ্দাৰ বল্লভভাই পেটেলে বৰ ধুনীয়াকৈ কৰাৰ কাৰণে তেখেতক কি কোৱা হয়? আইৰণ মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। তেখেতক লৌহ মানৱ বুলি কোৱা হয়, হয়নে? এতিয়া আমাৰ ভাৰতবৰ্ষত আমাৰ বিভিন্ন ৰাজ্যৰ গঠন হ'ল, হয়নে? ঠিক আছে, তেতিয়াহ'লে এতিয়া আমাৰ আৰু এটা বিষয় আছে, ৰাজ্যসমূহৰ পুনৰ গঠন। এতিয়া ৰাজ্যসমূহৰ পুনৰ গঠন, ৰিঅৰ্গেনাইজেশ্যন অফ দ্য ষ্টেটছ। এতিয়া ইতিমধ্যে আমি গম পাওঁ যে ব্ৰিটিছে যেতিয়া 200 বছৰ আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিলে, তেতিয়া ব্ৰিটিছে কি কৰিছিলে? নিজৰ ইচ্ছা অনুসৰি, নিজৰ শাসনৰ সুবিধা অনুসৰি তেওঁলোকে বিভিন্ন ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণ কৰিছিল। মানে গম পাইছা? মানে কোনোবা এখন ৰাজ্যৰ যদি সীমা নিৰ্ধাৰণ কৰিব লগা হয়, তেওঁলোকে নিজৰ সুবিধা অনুসৰিয়ে কৰিছিল। ৰাইজৰ দাবীক তেওঁলোকে সন্মান জনোৱা নাছিল। ৰাইজে কৈছিল যে আমাক এইটো সীমা নালাগে, তথাপিও তেওঁলোকে নিজৰ সুবিধা অনুসৰি তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিছিল। আৰু সেইকাৰণে দেশীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত চামিল হোৱাৰ পাছত
ভাৰতৰ ৰাজ্যসমূহৰ মাজত তেওঁলোকৰ সীমা নিৰ্ধাৰণক লৈ এটা জটিল সমস্যা গা কৰি উঠিছিল। এতিয়া ব্ৰিটিছে আমি জানো যে তেওঁলোকৰ সুবিধাৰ কাৰণে ৰাজ্যসমূহৰ সীমা তেওঁলোকে নিৰ্ধাৰণ কৰিছিল, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলেও ইংৰাজ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এনে সীমাক মানি লোৱা নাছিল। কিন্তু কাৰণ এই সীমাবোৰ ব্ৰিটিছে নিজৰ সুবিধা মতেহে তেওঁলোকে নিৰ্ধাৰণ কৰিছিল, তেওঁলোকে ৰাইজৰ দাবী অনুসৰি তেওঁলোকে এইবোৰ কৰা নাছিল। আৰু সেইকাৰণে ব্ৰিটিছৰ এনে কাৰ্যক ভাৰতীয় জাতীয় কংগ্ৰেছে বেয়া পাইছিল, আৰু সেইকাৰণে স্বাধীনতা সংগ্ৰামীসকলে ইংৰাজ চৰকাৰে এই নিৰ্ধাৰণ কৰি দিয়া সীমাক মানি লোৱা নাছিল। আৰু তেওঁলোকে সংগ্ৰামৰ সময়ছোৱাতে সকলো ৰাজ্যকে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি যেতিয়া ভাৰতবৰ্ষত নিজৰ চৰকাৰ গঠন কৰিম, মানে যেতিয়া ব্ৰিটিছক আমি খেদিম, যেতিয়া আমাৰ নিজৰ চৰকাৰ যেতিয়া গঠন হ'ব, আমি তেতিয়া ভাৰতৰ যিমান ৰাজ্য আছে গোটেই ৰাজ্যবোৰক আমি ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠন কৰিম। মানে ভাষাৰ ভিত্তিত আমি ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিম। মানে যদি ভাবি লোৱা ইয়াত যদি উৰিয়া মানুহ আছে, গতিকে এই ইমানেই আছে উৰিয়া মানুহ ইয়াত, গতিকে এই গোটেই উৰিয়া মানুহৰ গোটেই ঠাইক লৈ পিনে আমি উৰিষ্যা আমি ইয়াত নিৰ্ধাৰণ কৰিম, উৰিষ্যাৰ আমি সীমা বনাম। যদি ইয়াত বেংগলী মানুহ আছে, যদি ইয়াত আমি ৱেষ্ট বেংগলৰ গোটেই ইয়াৰ ভিতৰতে যিমান বেংগলী মানুহ গোটেইখিনিক লৈ পিনে আমি ৱেষ্ট বেংগলৰ সীমা নিৰ্ধাৰণ কৰিম, হয়নে? তেনেকৈ ধৰণে ইয়াত যদি মাৰাঠী আছে, গতিকে মাৰাঠীক গোটেইখিনি লৈ মেলি আমি মহাৰাষ্ট্ৰ আমি গঠন কৰিম। মানে আমি ভাষাৰ ভিত্তিতহে আমি ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিম বুলি তেওঁলোকে ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আৰু যেতিয়া ব্ৰিটিছে 1948 চনত যেতিয়া ভাৰতৰ পৰা যাব লগা হ'ল, ব্ৰিটিছৰ শাসনৰ অন্ত পৰিল, তেতিয়া কিন্তু ৰাইজে বা বিভিন্ন ৰাজ্যবোৰে ভাৰত চৰকাৰক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। তোমালোকে যে আমাক কৈছিলা আমাৰ ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যৰ পুনৰ গঠন কৰিবা, ভাষাৰ ভিত্তিত আমাৰ ৰাজ্যবোৰৰ সীমা নিৰ্ধাৰণ কৰিবা, সেইটো প্ৰমিছ ক'ত গ'ল? তোমালোকে আমাৰ সেই প্ৰমিছটো আমাৰ মানিব লাগিব। এতিয়া আমাক আমাৰ ৰাজ্যবোৰৰ যিবোৰ সীমা আছে সেই সীমাবোৰ ভাষাৰ ভিত্তিত হ'ব লাগিব। তোমালোকে ৰাজ্যৰ সীমাবোৰ পুনৰ নিৰ্ধাৰণ কৰা। আৰু এই কথাটো 1920 চনতে মানে ভাৰতীয় জাতীয় কংগ্ৰেছে নাগপুৰ অধিৱেশনত মানি লৈছিল। তেওঁলোকে লিখিতভাৱে মানি লৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছে। সেইকাৰণে তেওঁলোক বাধ্য হৈছিল এক প্ৰকাৰে ৰাইজৰ কথা মানিবৰ কাৰণে। এতিয়া সমস্যাটো আছে চাবা, এতিয়া স্বাধীনতা সংগ্ৰামীসকলে আগত প্ৰতিশ্ৰুতি দিছিল ৰাজ্যক মানে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ, কিন্তু এতিয়া যেতিয়া তেওঁলোকে নতুন চৰকাৰ গঠন কৰিলে, আমাৰ নিজৰ চৰকাৰ, ভাৰতৰ মানুহৰ নিজৰ চৰকাৰ গঠন কৰিলে এতিয়া কিন্তু কিছুমান সমস্যা আহি পৰিব বুলি তেওঁলোকে অনুভৱ কৰিলে। কেনেকুৱা ধৰণৰ সমস্যা? ইতিমধ্যে আমাৰ ভাৰতবৰ্ষখন দুটা ভাগত বিভক্ত হ'লেই, ভাৰত আৰু পাকিস্তান, আৰু লগতে দেশীয় ৰাজ্যৰ লগত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। দেশীয় ৰাজ্যবোৰে নিজে নিজে স্বাধীন হ'ব বিচাৰিছিল, তথাপিও এনেকুৱা বেয়া পৰিস্থিতিটো আমাৰ ভাৰত চৰকাৰে গোটেই দেশীয় ৰাজ্যবোৰক নিজৰ লগত চামিল কৰি ল'লে আৰু ভাৰতবৰ্ষক ভাঙাৰ পৰা বচালে আমাক, হয়নে? কিন্তু এতিয়া চোৱা, ভাষাৰ নামত এতিয়া ভাঙাৰ ভয় আছে। ভাষাৰ নামত এতিয়া ভাৰতবৰ্ষখন ভাঙি যোৱাৰ ভয় আছে। এতিয়া কেনেকৈ? স্বাধীনতাৰ পাছত দেখা গ'ল যে ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠনে ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিব। মানে ভাৰতবৰ্ষখন এতিয়া যেনেকৈ এক হৈ আছে, এতিয়া ভাষাৰ কাৰণে এতিয়া আকৌ ভাঙি যোৱাৰ সম্ভাৱনা আছে। মানুহবোৰে আন্দোলন কৰিব, মানুহবোৰে প্ৰটেষ্ট কৰিব চৰকাৰৰ বিৰুদ্ধে। ভাষাৰ কাৰণে নিজৰ ভাষাৰ কাৰণে তেওঁলোকে বেলেগ ভাষাৰ ওপৰত আক্ৰমণ কৰিব পাৰে, মানে এনেকুৱা সম্ভাৱনা দেখা দিছিল। গতিকে স্বাধীনতাৰ পাছত দেখা গ'ল যে ভাষাৰ ভিত্তিত ৰাজ্যসমূহৰ পুনৰ গঠনে ভাৰতৰ একতাত, ভাৰতৰ অখণ্ডতাত মানে এটা চেলেঞ্জ আনিব। আৰু সেইকাৰণে এই বিষয়টো ভাৰত চৰকাৰে সাময়িকভাৱে অলপ সময়ৰ কাৰণে বন্ধ কৰি ৰাখিছিল। মানে কৈছিল যে আমি অলপ সময়ৰ কাৰণে এইটো কাম নকৰোঁ, আমি ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ কাম আমি নকৰোঁ। কাৰণ এতিয়া যদি কৰোঁ, এটা ভাষাৰ সীমা নিৰ্ধাৰণ কৰোঁতে আন এটা ভাষাৰ ৰাজ্যবোৰে জাঙু খাই উঠিব। গতিকে ভাষাৰ নামত তেওঁলোকে আকৌ হিংসাৰ সহায় ল'ব পাৰে ভাষাৰ কাৰণে। আগত ধৰ্মৰ কাৰণে কাজিয়া হ'ল, এতিয়া ভাষাৰ কাৰণে কাজিয়া হৈ যাব পাৰে বুলি ভাৰত চৰকাৰে ভয় কৰিছিল। কিন্তু ৰাজ্যবোৰৰ স্থানীয় নেতাসকলৰ লগতে জনসাধাৰণে কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু বিভিন্ন ৰাজ্যবোৰৰ জনসাধাৰণে চৰকাৰৰ এনেকুৱা সিদ্ধান্ত বেয়া পাইছিল। তেওঁলোকে আগত প্ৰতিশ্ৰুতি দিছিল মানুহক যে ভাষাৰ ভিত্তিত তেওঁলোকে ৰাজ্যৰ পুনৰ গঠন কৰিব, কিন্তু এতিয়া
চৰকাৰে এই বিষয়টো কেলৈ বন্ধ কৰি ৰাখিছে, কেলৈ স্থগিত কৰি ৰাখিছে? সেইকাৰণে স্থানীয় নেতাসকলৰ লগতে জনসাধাৰণেও কেন্দ্ৰীয় চৰকাৰৰ এনেকুৱা সিদ্ধান্ত বেয়া পাইছিল আৰু বিৰোধিতা কৰিছিল। আৰু সেইকাৰণে বৰ্তমানৰ তামিলনাডুৰ লগতে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু কেৰালাৰ কিছু অংশক লৈ গঠিত হোৱা পুৰণি মাদ্ৰাজৰ তেলেগু মানে মাদ্ৰাজৰ যিবোৰ অঞ্চলত তেলেগুভাষী লোক আছিল, সেই তেলেগুভাষী লোকসকলে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। তেলেগুভাষী লোকে ডিমাণ্ড কৰিছিল যে আমাক বেলেগ এখন অন্ধ্ৰ ৰাজ্য দিয়ক, আমাক বেলেগ এখন অন্ধ্ৰ দিয়ক, বিশাল অন্ধ্ৰ ৰাজ্য লাগে বোলে আমাক। অন্ধ্ৰ নামৰ নতুন প্ৰদেশ লাগে আমাক। অন্ধ্ৰ মানে তেলেগুভাষী যিমান আছে গোটেইখিনিক লৈ আমাক মাদ্ৰাজৰ পৰা বেলেগ কৰি পিনে আমাক অন্ধ্ৰ নামৰ বেলেগ এখন ৰাজ্য আমাক দিয়ক, য'ত কেৱল আমি তেলেগুভাষী লোকেই থাকিম। আৰু এই আন্দোলন কি বুলি কোৱা হয়? বিশাল অন্ধ্ৰ আন্দোলন বুলি কোৱা হয়। বিশাল অন্ধ্ৰ আন্দোলন মানে মাদ্ৰাজ কি আছিল? মাদ্ৰাজত তেলেগু মানুহ আছিল, তামিল মানুহ আছিল। এতিয়া মাদ্ৰাজক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰিব লাগে বোলে। মানে তেলেগুভাষী লোকক বেলেগকৈ এখন ৰাজ্য দিব লাগে, যিখন ৰাজ্যক তেওঁলোকে বিশাল অন্ধ্ৰ, তেওঁলোকে অন্ধ্ৰ বুলি কৈছে। মানে তেলেগুভাষীৰ কাৰণে অন্ধ্ৰ নামৰ নতুন ৰাজ্য লাগে বোলে তেওঁলোকক। বুজিলা? তো তেলেগুভাষী লোকে বসবাস কৰা অঞ্চলসমূহ মাদ্ৰাজ প্ৰদেশৰ পৰা পৃথক কৰি অন্ধ্ৰ নামৰ নতুন প্ৰদেশ গঠন কৰাৰ দাবীতে বিশাল অন্ধ্ৰ আন্দোলন আৰম্ভ কৰা হৈছিল। এতিয়া মাদ্ৰাজৰ তেলেগুভাষী লোকৰ এনে আন্দোলনক লৈ ভাৰত চৰকাৰ একদম চিন্তিত হৈ গৈছিল, একদম চিন্তাত পৰি গৈছিল। কি কৰোঁ এতিয়া? এহেঁতক যদি বেলেগ এখন ৰাজ্য দিয়া হয় ভাষাৰ ভিত্তিত, তেতিয়া বেলেগ বেলেগ ৰাজ্যবোৰেও ভাষাৰ ভিত্তিত ৰাজ্যবোৰৰ সীমা নিৰ্ধাৰণ কৰিবলৈ ডিমাণ্ড কৰিব। গোটেই ৰাজ্যবোৰে এইটো কথা ডিমাণ্ড কৰিব। তেতিয়া কি হ'ব? গোটেই দেশতে অস্থিৰতাৰ সৃষ্টি হ'ব, হয়নে? কি কৰা যায় এতিয়া চাবা, এতিয়া সেই তেলেগুভাষী লোকে, মাদ্ৰাজত থকা তেলেগুভাষী লোকে তেওঁলোকৰ কাৰণে বিশাল অন্ধ্ৰ আন্দোলন কৰিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকক অন্ধ্ৰ নামৰ নতুন প্ৰদেশ লাগে। তেলেগুভাষী লোকে মাদ্ৰাজৰ তেলেগুভাষীৰ লোকে তেওঁলোকৰ বাবে অন্ধ্ৰ নামৰ নতুন প্ৰদেশ গঠন কৰাৰ কথা তেওঁলোকে দাবী কৰিছিল। বুজিলা? এতিয়া এই বিশাল অন্ধ্ৰ আন্দোলনত গান্ধীজীৰ ফল'ৱাৰ এজন পট্টি শ্ৰীৰামালু বুলি কয়, পট্টি শ্ৰীৰামালু। এওঁ কি কৰিছিলে? কেন্দ্ৰীয় চৰকাৰে যেতিয়া ক'লে যে আমি ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ সিদ্ধান্ত আমি অলপ সময়ৰ কাৰণে আমি স্থগিত ৰাখিছোঁ, আৰু এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁ 56 দিনলৈকে 56 ডেজলৈকে কি কৰিলে? তেওঁ আন্দোলন কৰিলে, মানে খালী পেটত মানে উপবাস বুলি কয় যে, উপবাস কৰি তেওঁৰ কি হ'ল? 56 দিন পাছত তেওঁৰ মৃত্যু হৈ গ'ল। আৰু তেখেত আছিল কংগ্ৰেছৰ নেতা পট্টি শ্ৰীৰামালু। এতিয়া পট্টি শ্ৰীৰামালুৰ মৃত্যুৱে সমগ্ৰ অন্ধ্ৰ অঞ্চলত হিংসাত্মক প্ৰতিবাদে গা কৰি উঠে। মানে শ্ৰীৰামালুৰ যেতিয়া মৃত্যু হ'ল, তেওঁৰ মৃত্যুৱে সমগ্ৰ অন্ধ্ৰ অঞ্চলত তেলেগুভাষীৰ লোক জাঙুৰ খাই উঠি গ'ল। হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহে, আৰু ভাৰত চৰকাৰেও কি কৰে? উপায় নাপায় আৰক্ষীৰ দ্বাৰা গুৰিচালনা কৰিব লগা হ'ল, মানে পৰিস্থিতিটো কণ্ট্ৰল কৰিবৰ কাৰণে। অঞ্চলৰ কেইবাজন বিধায়কেও তাত পদত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আমি কি কৰিছোঁ? আমি পদত্যাগ কৰিছোঁ। অৱশেষত উপায় নাপায় ভাৰত চৰকাৰে 1952 চনৰ ডিচেম্বৰ মাহত নতুন অন্ধ্ৰ ৰাজ্য গঠনৰ কথা ঘোষণা কৰে। 1952 চনত এটা ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্য কি আছিল? অন্ধ্ৰপ্ৰদেশ ৰাজ্য, 1952 চনৰ ডিচেম্বৰ মাহত। বুজিলা? গতিকে চোৱাচোন, এতিয়া পুনৰ গঠনৰ পাছত ভাৰতৰ প্ৰশাসনীয় মেপ কেনেকুৱা আছে দেখিছানে? অন্ধ্ৰপ্ৰদেশ, মাদ্ৰাজ, এই মাদ্ৰাজৰ পৰা ভাগ হৈ মেলি অন্ধ্ৰপ্ৰদেশ আহিলে, দেখিছানে? এতিয়া ভাষাৰ ভিত্তিত গঠন হোৱা অন্ধ্ৰপ্ৰদেশক দেখি ভাৰতৰ চুকে কোণে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ দাবীয়ে গা কৰি উঠে। মানে অন্ধ্ৰপ্ৰদেশক ভাষাৰ ভিত্তিত তেওঁলোকক ৰাজ্য দিলে, তেওঁলোকৰ ভাষাৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশক গঠন কৰা হ'ল। এতিয়া সেই অন্ধ্ৰপ্ৰদেশক দেখি ভাৰতৰ চুকে কোণে ৰাজ্যৰ পুনৰ গঠনৰ দাবী গা কৰি উঠে। মানে সকলোৱে ডিমাণ্ড কৰিছে এতিয়া, অন্ধ্ৰপ্ৰদেশক ৰাজ্যৰ ভিত্তিত ভাষাৰ ভিত্তিত আপোনালোকে ৰাজ্য দিলে, আমাক কেলৈ নিদিব? কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো অধ্যয়ন কৰি 1953 চনত
ৰাজ্যৰ পুনৰ গঠন আয়োগ গঠন কৰে। বহুত ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। এতিয়া কেন্দ্ৰীয় চৰকাৰে ভাষাৰ ভিত্তিত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ এই বিষয়টো এতিয়া ভালদৰে আলোচনা কৰে। আলোচনা কৰি তেওঁলোকেও উপায় নাপায়, তেওঁলোকেও বিভিন্ন আলোচনাৰ মাজেৰে তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে আমি ভাষাৰ ভিত্তিত ৰাজ্যবোৰক পুনৰ গঠনৰ সুবিধা দিম। আৰু সেইকাৰণে ৰাজ্যত থকা বেলেগ বেলেগ ভাষীৰ লোকে আন্দোলন কৰিব নালাগে বুলি মানে এনেকুৱা আশ্বাস দিয়ে। তো কেন্দ্ৰীয় চৰকাৰে কি কৰে? কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো অধ্যয়ন কৰি 1953 চনত এই গোটেইখিনি কথা আলোচনা কৰিবৰ কাৰণে, এই গোটেইখিনি কথা অধ্যয়ন কৰিবৰ কাৰণে এটা আয়োগ গঠন কৰিলে। আৰু এই আয়োগৰ নাম হৈছে ৰাজ্যৰ পুনৰ গঠন আয়োগ 1953 চনত। আৰু এই আয়োগে কি কৰিলে? অৱশেষত গোটেই অধ্যয়ন কৰাৰ পাছত এটা সিদ্ধান্ত ল'লে যে, এটা ৰিকমেণ্ডেশ্যন দিলে চৰকাৰক যে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠন ঠিক আছে, এইটো মানি ল'ব পাৰি। তো এই আয়োগে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ গঠনৰ প্ৰস্তাৱ মানি লয়। আৰু সেয়েহে 1956 চনত ৰাজ্যৰ পুনৰ গঠন আইন প্ৰণয়ন কৰা হয়। মানে 1956 চনত, 1953 চনত আমাৰ কি হয়? আয়োগ গঠন হয়, ৰাজ্যৰ পুনৰ গঠন আয়োগ। আৰু 1956 চনত ৰাজ্যৰ পুনৰ গঠন আইন প্ৰণয়ন কৰা হয়। আইন নহ'লে নহ'ব নহয়, অকল ৰিকমেণ্ডেশ্যন দিলে নহ'ব, এটা আইন থাকিব লাগিব, তেতিয়াহে সেইটো কামত ৰূপায়ণ কৰা হ'ব। গতিকে এই আইনৰ অধীনতে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয়শাসিত অঞ্চল নতুনকৈ সৃষ্টি কৰা হয়। বুজিলা? এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰথম ভাবিছিল যে ভাষাৰ ভিত্তিত যদি আমি প্ৰত্যেক ৰাজ্যক আমি পুনৰ্গঠন কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? প্ৰত্যেক ৰাজ্যৰ মানুহৰ মনত পৃথকতাবাদী মনোভাৱ বৃদ্ধি হ'ব। মানে প্ৰত্যেক ৰাজ্যৰ মানুহবোৰে এটা পৃথক ভাষাৰ লোক, পৃথক ভাষিক লোক বুলি নিজকে চিনাকি দিব। আৰু লগতে তেতিয়া কি হ'ব? ভাৰতৰ একতা নাইকিয়া হৈ যাব বুলি ভাৰত চৰকাৰে চিন্তা কৰিছিল, কেন্দ্ৰীয় চৰকাৰে। কিন্তু জনসাধাৰণৰ ব্যাপক দাবীৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাষাভিত্তিক ৰাজ্য গঠনক সমৰ্থন জনায়। আৰু লগতে মত পোষণ কৰে যে ভাষাভিত্তিক ৰাজ্য গঠনৰ যদি দাবী আমি পূৰণ কৰোঁ, তেতিয়াহ'লে পৃথকতাবাদী মনোভাৱ নাবাঢ়ে, বৰঞ্চ কমেহে। সেইকাৰণে ই আমাৰ ভাৰতৰ গণতন্ত্ৰ আৰু শক্তিশালী কৰিবহে। গতিকে এনেকুৱা ধৰণৰ পৃথক ৰাজ্যৰ দাবী, ভাষাৰ ভিত্তিত পৃথক ৰাজ্যৰ দাবী মাজে সময়ে আমি শুনিবলৈ পাওঁ। গতিকে তোমালোকে এই পেৰেগ্ৰাফটো তোমালোকে পঢ়িবা, নিজে পঢ়িবাচোন, পঢ়ি মেলি বুজিবা। ঠিক আছে, সকলোৱে চাগে বুজিলা। মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ তোমালোক বুজাবলৈ। কিবা যদি ডাউট থাকে তোমালোকে কমেণ্টত জনাবা। আজি মই ইমানতে সামৰিছোঁ। থেংক ইউ, বাই বাই।